अबे जल्दी करो, ये तो कॉस्ट्यूम सब हो से। अरे कोना मानता जाए कोना अबे जल्दी करो, ये तो कॉस्ट्यूम सब हो से। अरे कोना मानता जाए कोना मानता कापड़ मानो ये ब्लैक कैसा है অহা ৩-৪ দিনৰ ভিতৰতে SITয়ে MHCলৈকে লিখিব মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছলৈকে অনুমোদন আমি পাই যাম আৰু লগে লগে আমি লাষ্ট ডেট ৮-৯-৭ আমি চাৰ্জশ্বিট দি দিম আমি জুবিন গাৰ্গৰ মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বিট আমি 17 ডিসেম্বৰৰ আগতে দিব লাগে মই টাৰ্গেট দিছো যে 8 তাৰিখ মানৰ ভিতৰতে যাতে দিব পাৰে আৰু আমি সকলো ফালৰ পৰা এতিয়া প্ৰস্তুত বিদেশত যদি কিবা ঘটনা হয় চাৰ্জশ্বিট দিয়াৰ আগতে গৃহ মন্ত্ৰালয়ৰ একটা অনুমোদন লাগে কালি মই গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াকো সাক্ষাৎ কৰি আহিছো যাতে আমি অনুমোদনটো সোনকালে পাব পাৰো গতিকে মই ভাবো যে অহা ৩-৪ দিনৰ ভিতৰতে SITয়ে MHCলৈকে লিখিব মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছলৈকে অনুমোদন আমি পাই যাম আৰু লগে লগে আমি লাষ্ট ডেট ৮-৯-৭ আমি চাৰ্জশ্বিট দি দিম আমি জুবিন গাৰ্গৰ মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বিট আমি 17 ডিসেম্বৰৰ আগতে দিব লাগে মই টাৰ্গেট দিছো যে 8 তাৰিখ মানৰ ভিতৰতে যাতে দিব পাৰে আৰু আমি সকলো ফালৰ পৰা এতিয়া প্ৰস্তুত বিদেশত যদি কিবা ঘটনা হয় চাৰ্জশ্বিট দিয়াৰ আগতে গৃহ মন্ত্ৰালয়ৰ একটা অনুমোদন লাগে কালি মই গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াকো সাক্ষাৎ কৰি আহিছো যাতে আমি অনুমোদনটো সোনকালে পাব পাৰো গতিকে মই ভাবো যে অহা ৩-৪ দিনৰ ভিতৰতে SITয়ে MHCলৈকে লিখিব মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছলৈকে অনুমোদন আমি পাই যাম আৰু লগে লগে আমি লাষ্ট ডেট ৮-৯-৭ আমি চাৰ্জশ্বিট দি দিম আমি জুবিন গাৰ্গৰ মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বিট আমি 17 ডিসেম্বৰৰ আগতে দিব লাগে মই টাৰ্গেট দিছো যে 8 তাৰিখ মানৰ ভিতৰতে যাতে দিব পাৰে আৰু আমি সকলো ফালৰ পৰা এতিয়া প্ৰস্তুত বিদেশত যদি কিবা ঘটনা হয় চাৰ্জশ্বিট দিয়াৰ আগতে গৃহ মন্ত্ৰালয়ৰ একটা অনুমোদন লাগে কালি মই গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াকো সাক্ষাৎ কৰি আহিছো যাতে আমি অনুমোদনটো সোনকালে পাব পাৰো গতিকে মই ভাবো যে অহা ৩-৪ দিনৰ ভিতৰতে SITয়ে MHCলৈকে লিখিব মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছলৈকে অনুমোদন আমি পাই যাম আৰু লগে লগে আমি লাষ্ট ডেট ৮-৯-৭ আমি চাৰ্জশ্বিট দি দিম চলি আছে আজিওতো বিহালীততো নটিছৰ কাম চলি আছে গতিকে মিয়াৰ শান্তি নাই অবৈধ মিয়াৰ শান্তি নাই যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছো সমাধিত গৈ সেৱা কৰিলেও শান্তি নাই গতিকে
যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছোঁ অবৈধ মিয়া টেনশ্যনত থাকিবই লাগিব মই নাথাকিলে বেলেগ কথা চলি আছে আজিওতো বিহালীততো নটিছৰ কাম চলি আছে গতিকে মিয়াৰ শান্তি নাই অবৈধ মিয়াৰ শান্তি নাই যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছোঁ সমাধিত গৈ সেৱা কৰিলেও শান্তি নাই গতিকে যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছোঁ অবৈধ মিয়া টেনশ্যনত থাকিবই লাগিব মই নাথাকিলে বেলেগ কথা চলি আছে আজিওতো বিহালীততো নটিছৰ কাম চলি আছে গতিকে মিয়াৰ শান্তি নাই অবৈধ মিয়াৰ শান্তি নাই যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছোঁ সমাধিত গৈ সেৱা কৰিলেও শান্তি নাই গতিকে যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছোঁ অবৈধ মিয়া টেনশ্যনত থাকিবই লাগিব মই নাথাকিলে বেলেগ কথা চলি আছে আজিওতো বিহালীততো নটিছৰ কাম চলি আছে গতিকে মিয়াৰ শান্তি নাই অবৈধ মিয়াৰ শান্তি নাই যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছোঁ সমাধিত গৈ সেৱা কৰিলেও শান্তি নাই গতিকে যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছোঁ অবৈধ মিয়া টেনশ্যনত থাকিবই লাগিব মই নাথাকিলে বেলেগ কথা চলি আছে আজিওতো বিহালীততো নটিছৰ কাম চলি আছে গতিকে মিয়াৰ শান্তি নাই অবৈধ মিয়াৰ শান্তি নাই যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছোঁ সমাধিত গৈ সেৱা কৰিলেও শান্তি নাই গতিকে যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছোঁ অবৈধ মিয়া টেনশ্যনত থাকিবই লাগিব মই নাথাকিলে বেলেগ কথা চলি আছে আজিওতো বিহালীততো নটিছৰ কাম চলি আছে গতিকে মিয়াৰ শান্তি নাই অবৈধ মিয়াৰ শান্তি নাই যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছোঁ সমাধিত গৈ সেৱা কৰিলেও শান্তি নাই গতিকে যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছোঁ অবৈধ মিয়া টেনশ্যনত থাকিবই লাগিব মই নাথাকিলে বেলেগ কথা চলি আছে আজিওতো বিহালীততো নটিছৰ কাম চলি আছে গতিকে মিয়াৰ শান্তি নাই অবৈধ মিয়াৰ শান্তি নাই যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছোঁ সমাধিত গৈ সেৱা কৰিলেও শান্তি নাই গতিকে যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছোঁ অবৈধ মিয়া টেনশ্যনত থাকিবই লাগিব মই নাথাকিলে বেলেগ কথা চলি আছে আজিওতো বিহালীততো নটিছৰ কাম চলি আছে গতিকে মিয়াৰ শান্তি নাই অবৈধ মিয়াৰ শান্তি নাই যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছোঁ সমাধিত গৈ সেৱা কৰিলেও শান্তি নাই গতিকে যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছোঁ অবৈধ মিয়া টেনশ্যনত থাকিবই লাগিব মই নাথাকিলে বেলেগ কথা মই ৰীতা চৌধুৰীৰ বক্তব্যটো দেখিছোঁ মোৰ ভাল লগা নাই কথাখিনি কাৰণ তেওঁ আকৌ কৈছে ইয়াৰ পৰা মানসিক বেয়া হ'ব ৰাস্তাত নামি আহিব তাৰমানে ইনডাইৰেক্টলি মানুহক উত্তেজিত কৰি আছে আৰু আমি উত্তেজিত কৰিব বিচৰা সকলোৰে বিৰুদ্ধে চৰকাৰ কঠোৰ হ'ব ৰাতিপুৱা 6টাৰ পৰা 10টা ইমান সময় আছে আৰু সময় লাগিব মানুহ প্লেনেটৰিয়ামত নাযায় ইউনিভাৰ্চিটিত নাযায় ছায়েন্স মিউজিয়ামত নাযায় কামাখ্যা মন্দিৰত নাযায় ৰাতি 10টাৰ পিছত কোন যাব তাৰ ওচৰ চুবুৰীয়া ল'ৰাবিলাকে পঢ়িব নালাগিব সিহঁতি কি পঢ়া শুনা কৰিব নালাগিব সিহঁতৰোতো এটা জীৱন আছে যোনে মাটিখিনি মৰমত দিলে গতিকে চৰকাৰে উত্তেজিত কৰিব পৰা শক্তিবিলাকৰ বিৰুদ্ধে কঠোৰ হ'ব একমাহ মই মনে মনে আছিলোঁ তাৰ মানে এইটো নুবুজায় ভূপেন হাজৰিকা সমাধিটোতো 10টা বজাৰ পিছত কোনো নাযায় এইবিলাক অসমত কি নতুন নতুন নিয়ম আৰম্ভ কৰিব খুজিছে জুবিনে জীয়াই থাকোঁতেতো কেতিয়াও কোৱা নাছিল যে ভূপেন হাজৰিকাৰ সমাধিটো ৰাতি 10টাৰ পিছত মুকলি কৰি দিয়ক যি কথা জুবিনে কোৱা নাছিল সেই কথা আমি কিয় কওঁ কেতিয়াবা জুবিনে ডিমাণ্ড কৰিছিল নেকি যে ৰাতি 10টা বজাৰ পিছত ভূপেন হাজৰিকাৰ সমাধিটো খুলি দিয়ক বুলি যিটো কাম জুবিনে জীয়াই থকা দিনত কৰা নাছিল জুবিনৰ নাম লৈ জুবিনৰ মৃত্যুৰ পিছত এইবিলাক কাম আমি কৰিব নাপায় ক'ব পাৰে 10টাৰ জেগাত 10:30 কৰি দিয়ক বেলেগ কথা বোলে 10টাৰ জেগাত 11টা কৰি দিয়ক বেলেগ কথা কিন্তু এইবিলাক কি কথা নতুন ল'ৰা উত্তেজিত হৈ যাব নতুন ল'ৰাৰ আৰু বেলেগ কাম নাই উত্তেজিত হ'ব নিজৰ অসমত নিজে উত্তেজিত হ'ব অসমখন তেওঁলোকৰ জন্মভূমি নহয় নতুন ল'ৰাৰ অসমখন মাতৃভূমি নহয়
নতুন ল'ৰাই মোতকৈ অসমক বেছি ভাল পায়, সেইকাৰণে অসমত আজিলৈকে এটাও গণ্ডগোল হোৱা নাই। মই ৰীতা চৌধুৰীৰ বক্তব্যটো দেখিছোঁ, মোৰ ভাল লগা নাই কথাখিনি। কাৰণ তেওঁ আকৌ কৈছে ইয়াৰ পৰা মানসিক বেয়া হ'ব, ৰাস্তাত নামি আহিব, তাৰমানে ইনডাইৰেক্টলি মানুহক উত্তেজিত কৰি আছে। আৰু আমি উত্তেজিত কৰিব বিচৰা সকলোৰে বিৰুদ্ধে চৰকাৰ কঠোৰ হ'ব। ৰাতিপুৱা 6টাৰ পৰা 10টা, ইমান সময় আছে, আৰু সময় লাগিব। মানুহ প্লেনেটৰিয়ামত নাযায়, ইউনিভাৰ্চিটিত নাযায়, ছায়েন্স মিউজিয়ামত নাযায়, কামাখ্যা মন্দিৰত নাযায়। ৰাতি 10টাৰ পিছত কোন যাব? তাৰ ওচৰ চুবুৰীয়া ল'ৰাবিলাকে পঢ়িব নালাগিব? সিহঁতি কি পঢ়া শুনা কৰিব নালাগিব? সিহঁতৰোতো এটা জীৱন আছে, যোনে মাটিখিনি মৰমত দিলে। গতিকে চৰকাৰে উত্তেজিত কৰিব পৰা শক্তিবিলাকৰ বিৰুদ্ধে কঠোৰ হ'ব। একমাহ মই মনে মনে আছিলোঁ, তাৰ মানে এইটো নুবুজায় ভূপেন হাজৰিকা সমাধিটোতো 10টা বজাৰ পিছত কোনো নাযায়। এইবিলাক অসমত কি নতুন নতুন নিয়ম আৰম্ভ কৰিব খুজিছে? জুবিনে জীয়াই থাকোঁতেতো কেতিয়াও কোৱা নাছিল যে ভূপেন হাজৰিকাৰ সমাধিটো ৰাতি 10টাৰ পিছত মুকলি কৰি দিয়ক। যি কথা জুবিনে কোৱা নাছিল, সেই কথা আমি কিয় কওঁ? কেতিয়াবা জুবিনে ডিমাণ্ড কৰিছিল নেকি যে ৰাতি 10টা বজাৰ পিছত ভূপেন হাজৰিকাৰ সমাধিটো খুলি দিয়ক বুলি? যিটো কাম জুবিনে জীয়াই থকা দিনত কৰা নাছিল, জুবিনৰ নাম লৈ জুবিনৰ মৃত্যুৰ পিছত এইবিলাক কাম আমি কৰিব নাপায়। ক'ব পাৰে 10টাৰ জেগাত 10:30 কৰি দিয়ক, বেলেগ কথা। বোলে 10টাৰ জেগাত 11টা কৰি দিয়ক, বেলেগ কথা। কিন্তু এইবিলাক কি কথা? নতুন ল'ৰা উত্তেজিত হৈ যাব, নতুন ল'ৰাৰ আৰু বেলেগ কাম নাই, উত্তেজিত হ'ব। নিজৰ অসমত নিজে উত্তেজিত হ'ব। অসমখন তেওঁলোকৰ জন্মভূমি নহয়, নতুন ল'ৰাৰ অসমখন মাতৃভূমি নহয়। নতুন ল'ৰাই মোতকৈ অসমক বেছি ভাল পায়, সেইকাৰণে অসমত আজিলৈকে এটাও গণ্ডগোল হোৱা নাই। মই ৰীতা চৌধুৰীৰ বক্তব্যটো দেখিছোঁ, মোৰ ভাল লগা নাই কথাখিনি। কাৰণ তেওঁ আকৌ কৈছে ইয়াৰ পৰা মানসিক বেয়া হ'ব, ৰাস্তাত নামি আহিব, তাৰমানে ইনডাইৰেক্টলি মানুহক উত্তেজিত কৰি আছে। আৰু আমি উত্তেজিত কৰিব বিচৰা সকলোৰে বিৰুদ্ধে চৰকাৰ কঠোৰ হ'ব। ৰাতিপুৱা 6টাৰ পৰা 10টা, ইমান সময় আছে, আৰু সময় লাগিব। মানুহ প্লেনেটৰিয়ামত নাযায়, ইউনিভাৰ্চিটিত নাযায়, ছায়েন্স মিউজিয়ামত নাযায়, কামাখ্যা মন্দিৰত নাযায়। ৰাতি 10টাৰ পিছত কোন যাব? তাৰ ওচৰ চুবুৰীয়া ল'ৰাবিলাকে পঢ়িব নালাগিব? সিহঁতি কি পঢ়া শুনা কৰিব নালাগিব? সিহঁতৰোতো এটা জীৱন আছে, যোনে মাটিখিনি মৰমত দিলে। গতিকে চৰকাৰে উত্তেজিত কৰিব পৰা শক্তিবিলাকৰ বিৰুদ্ধে কঠোৰ হ'ব। একমাহ মই মনে মনে আছিলোঁ, তাৰ মানে এইটো নুবুজায় ভূপেন হাজৰিকা সমাধিটোতো 10টা বজাৰ পিছত কোনো নাযায়। এইবিলাক অসমত কি নতুন নতুন নিয়ম আৰম্ভ কৰিব খুজিছে? জুবিনে জীয়াই থাকোঁতেতো কেতিয়াও কোৱা নাছিল যে ভূপেন হাজৰিকাৰ সমাধিটো ৰাতি 10টাৰ পিছত মুকলি কৰি দিয়ক। যি কথা জুবিনে কোৱা নাছিল, সেই কথা আমি কিয় কওঁ? কেতিয়াবা জুবিনে ডিমাণ্ড কৰিছিল নেকি যে ৰাতি 10টা বজাৰ পিছত ভূপেন হাজৰিকাৰ সমাধিটো খুলি দিয়ক বুলি? যিটো কাম জুবিনে জীয়াই থকা দিনত কৰা নাছিল, জুবিনৰ নাম লৈ জুবিনৰ মৃত্যুৰ পিছত এইবিলাক কাম আমি কৰিব নাপায়। ক'ব পাৰে 10টাৰ জেগাত 10:30 কৰি দিয়ক, বেলেগ কথা। বোলে 10টাৰ জেগাত 11টা কৰি দিয়ক, বেলেগ কথা। কিন্তু এইবিলাক কি কথা? নতুন ল'ৰা উত্তেজিত হৈ যাব, নতুন ল'ৰাৰ আৰু বেলেগ কাম নাই, উত্তেজিত হ'ব। নিজৰ অসমত নিজে উত্তেজিত হ'ব। অসমখন তেওঁলোকৰ জন্মভূমি নহয়, নতুন ল'ৰাৰ অসমখন মাতৃভূমি নহয়। নতুন ল'ৰাই মোতকৈ অসমক বেছি ভাল পায়, সেইকাৰণে অসমত আজিলৈকে এটাও গণ্ডগোল হোৱা নাই। মই ৰীতা চৌধুৰীৰ বক্তব্যটো দেখিছোঁ, মোৰ ভাল লগা নাই কথাখিনি। কাৰণ তেওঁ আকৌ কৈছে ইয়াৰ পৰা মানসিক বেয়া হ'ব, ৰাস্তাত নামি আহিব, তাৰমানে ইনডাইৰেক্টলি মানুহক উত্তেজিত কৰি আছে। আৰু আমি উত্তেজিত কৰিব বিচৰা সকলোৰে বিৰুদ্ধে চৰকাৰ কঠোৰ হ'ব। ৰাতিপুৱা 6টাৰ পৰা 10টা, ইমান সময় আছে, আৰু সময় লাগিব। মানুহ প্লেনেটৰিয়ামত নাযায়, ইউনিভাৰ্চিটিত নাযায়, ছায়েন্স মিউজিয়ামত নাযায়, কামাখ্যা মন্দিৰত নাযায়। ৰাতি 10টাৰ পিছত কোন যাব? তাৰ ওচৰ চুবুৰীয়া ল'ৰাবিলাকে পঢ়িব নালাগিব? সিহঁতি কি পঢ়া শুনা কৰিব নালাগিব? সিহঁতৰোতো এটা জীৱন আছে, যোনে মাটিখিনি মৰমত দিলে। গতিকে চৰকাৰে উত্তেজিত কৰিব পৰা শক্তিবিলাকৰ বিৰুদ্ধে কঠোৰ হ'ব। একমাহ মই মনে মনে আছিলোঁ, তাৰ মানে এইটো নুবুজায় ভূপেন হাজৰিকা সমাধিটোতো 10টা বজাৰ পিছত কোনো নাযায়। এইবিলাক অসমত কি নতুন নতুন নিয়ম আৰম্ভ কৰিব খুজিছে?
জুবিনে জীয়াই থাকোঁতেতো কেতিয়াও কোৱা নাছিল যে ভূপেন হাজৰিকাৰ সমাধিটো ৰাতি 10টাৰ পিছত মুকলি কৰি দিয়ক। যি কথা জুবিনে কোৱা নাছিল সেই কথা আমি কিয় কওঁ? কেতিয়াবা জুবিনে ডিমাণ্ড কৰিছিল নেকি যে ৰাতি 10টা বজাৰ পিছত ভূপেন হাজৰিকাৰ সমাধিটো খুলি দিয়ক বুলি? যিটো কাম জুবিনে জীয়াই থকা দিনত কৰা নাছিল, জুবিনৰ নাম লৈ জুবিনৰ মৃত্যুৰ পিছত এইবিলাক কাম আমি কৰিব নাপায়। ক'ব পাৰে 10টাৰ জেগাত 10:30 কৰি দিয়ক, বেলেগ কথা। বোলে 10টাৰ জেগাত 11টা কৰি দিয়ক, বেলেগ কথা। কিন্তু এইবিলাক কি কথা? নতুন ল'ৰা উত্তেজিত হৈ যাব। নতুন ল'ৰাৰ আৰু বেলেগ কাম নাই, উত্তেজিত হ'ব। নিজৰ অসমত নিজে উত্তেজিত হ'ব। অসমখন তেওঁলোকৰ জন্মভূমি নহয়। নতুন ল'ৰাৰ অসমখন মাতৃভূমি নহয়। নতুন ল'ৰাই মোতকৈ অসমক বেছি ভাল পায়। সেইকাৰণে অসমত আজিলৈকে এটাও গণ্ডগোল হোৱা নাই। মই ৰীতা চৌধুৰীৰ বক্তব্যটো দেখিছোঁ, মোৰ ভাল লগা নাই কথাখিনি। কাৰণ তেওঁ আকৌ কৈছে ইয়াৰ পৰা মানসিক বেয়া হ'ব, ৰাস্তাত নামি আহিব। তাৰমানে ইনডাইৰেক্টলি মানুহক উত্তেজিত কৰি আছে। আৰু আমি উত্তেজিত কৰিব বিচৰা সকলোৰে বিৰুদ্ধে চৰকাৰ কঠোৰ হ'ব। ৰাতিপুৱা 6টাৰ পৰা 10টা, ইমান সময় আছে, আৰু সময় লাগিব। মানুহ প্লেনেটৰিয়ামত নাযায়, ইউনিভাৰ্চিটিত নাযায়, ছায়েন্স মিউজিয়ামত নাযায়, কামাখ্যা মন্দিৰত নাযায়। ৰাতি 10টাৰ পিছত কোন যাব? তাৰ ওচৰ চুবুৰীয়া ল'ৰাবিলাকে পঢ়িব নালাগিব? সিহঁতি কি পঢ়া শুনা কৰিব নালাগিব? সিহঁতৰোতো এটা জীৱন আছে, যোনে মাটিখিনি মৰমত দিলে। গতিকে চৰকাৰে উত্তেজিত কৰিব পৰা শক্তিবিলাকৰ বিৰুদ্ধে কঠোৰ হ'ব। একমাহ মই মনে মনে আছিলোঁ, তাৰ মানে এইটো নুবুজায় ভূপেন হাজৰিকা সমাধিটোতো 10টা বজাৰ পিছত কোনো নাযায়। এইবিলাক অসমত কি নতুন নতুন নিয়ম আৰম্ভ কৰিব খুজিছে? জুবিনে জীয়াই থাকোঁতেতো কেতিয়াও কোৱা নাছিল যে ভূপেন হাজৰিকাৰ সমাধিটো ৰাতি 10টাৰ পিছত মুকলি কৰি দিয়ক। যি কথা জুবিনে কোৱা নাছিল সেই কথা আমি কিয় কওঁ? কেতিয়াবা জুবিনে ডিমাণ্ড কৰিছিল নেকি যে ৰাতি 10টা বজাৰ পিছত ভূপেন হাজৰিকাৰ সমাধিটো খুলি দিয়ক বুলি? যিটো কাম জুবিনে জীয়াই থকা দিনত কৰা নাছিল, জুবিনৰ নাম লৈ জুবিনৰ মৃত্যুৰ পিছত এইবিলাক কাম আমি কৰিব নাপায়। ক'ব পাৰে 10টাৰ জেগাত 10:30 কৰি দিয়ক, বেলেগ কথা। বোলে 10টাৰ জেগাত 11টা কৰি দিয়ক, বেলেগ কথা। কিন্তু এইবিলাক কি কথা? নতুন ল'ৰা উত্তেজিত হৈ যাব। নতুন ল'ৰাৰ আৰু বেলেগ কাম নাই, উত্তেজিত হ'ব। নিজৰ অসমত নিজে উত্তেজিত হ'ব। অসমখন তেওঁলোকৰ জন্মভূমি নহয়। নতুন ল'ৰাৰ অসমখন মাতৃভূমি নহয়। নতুন ল'ৰাই মোতকৈ অসমক বেছি ভাল পায়। সেইকাৰণে অসমত আজিলৈকে এটাও গণ্ডগোল হোৱা নাই। মই ৰীতা চৌধুৰীৰ বক্তব্যটো দেখিছোঁ, মোৰ ভাল লগা নাই কথাখিনি। কাৰণ তেওঁ আকৌ কৈছে ইয়াৰ পৰা মানসিক বেয়া হ'ব, ৰাস্তাত নামি আহিব। তাৰমানে ইনডাইৰেক্টলি মানুহক উত্তেজিত কৰি আছে। আৰু আমি উত্তেজিত কৰিব বিচৰা সকলোৰে বিৰুদ্ধে চৰকাৰ কঠোৰ হ'ব। ৰাতিপুৱা 6টাৰ পৰা 10টা, ইমান সময় আছে, আৰু সময় লাগিব। মানুহ প্লেনেটৰিয়ামত নাযায়, ইউনিভাৰ্চিটিত নাযায়, ছায়েন্স মিউজিয়ামত নাযায়, কামাখ্যা মন্দিৰত নাযায়। ৰাতি 10টাৰ পিছত কোন যাব? তাৰ ওচৰ চুবুৰীয়া ল'ৰাবিলাকে পঢ়িব নালাগিব? সিহঁতি কি পঢ়া শুনা কৰিব নালাগিব? সিহঁতৰোতো এটা জীৱন আছে, যোনে মাটিখিনি মৰমত দিলে। গতিকে চৰকাৰে উত্তেজিত কৰিব পৰা শক্তিবিলাকৰ বিৰুদ্ধে কঠোৰ হ'ব। একমাহ মই মনে মনে আছিলোঁ, তাৰ মানে এইটো নুবুজায় ভূপেন হাজৰিকা সমাধিটোতো 10টা বজাৰ পিছত কোনো নাযায়। এইবিলাক অসমত কি নতুন নতুন নিয়ম আৰম্ভ কৰিব খুজিছে? জুবিনে জীয়াই থাকোঁতেতো কেতিয়াও কোৱা নাছিল যে ভূপেন হাজৰিকাৰ সমাধিটো ৰাতি 10টাৰ পিছত মুকলি কৰি দিয়ক। যি কথা জুবিনে কোৱা নাছিল সেই কথা আমি কিয় কওঁ? কেতিয়াবা জুবিনে ডিমাণ্ড কৰিছিল নেকি যে ৰাতি 10টা বজাৰ পিছত ভূপেন হাজৰিকাৰ সমাধিটো খুলি দিয়ক বুলি? যিটো কাম জুবিনে জীয়াই থকা দিনত কৰা নাছিল, জুবিনৰ নাম লৈ জুবিনৰ মৃত্যুৰ পিছত এইবিলাক কাম আমি কৰিব নাপায়। ক'ব পাৰে 10টাৰ জেগাত 10:30 কৰি দিয়ক, বেলেগ কথা। বোলে 10টাৰ জেগাত 11টা কৰি দিয়ক, বেলেগ কথা। কিন্তু এইবিলাক কি কথা? নতুন ল'ৰা উত্তেজিত হৈ যাব। নতুন ল'ৰাৰ আৰু বেলেগ কাম নাই, উত্তেজিত হ'ব। নিজৰ অসমত নিজে উত্তেজিত হ'ব। অসমখন তেওঁলোকৰ জন্মভূমি নহয়। নতুন ল'ৰাৰ অসমখন মাতৃভূমি নহয়। নতুন ল'ৰাই মোতকৈ অসমক বেছি ভাল পায়। সেইকাৰণে অসমত আজিলৈকে এটাও গণ্ডগোল হোৱা নাই। মই ৰীতা চৌধুৰীৰ বক্তব্যটো দেখিছোঁ, মোৰ ভাল লগা নাই কথাখিনি। কাৰণ তেওঁ আকৌ কৈছে ইয়াৰ পৰা মানসিক বেয়া হ'ব, ৰাস্তাত নামি আহিব। তাৰমানে ইনডাইৰেক্টলি মানুহক উত্তেজিত কৰি আছে।
আৰু আমি উত্তেজিত কৰিব বিচৰা সকলোৰে বিৰুদ্ধে চৰকাৰ কঠোৰ হ'ব। ৰাতিপুৱা 6টাৰ পৰা 10টা ইমান সময় আছে, আৰু সময় লাগিব। মানুহ প্লেনেটৰিয়ামত নাযায়, ইউনিভাৰ্চিটিত নাযায়, ছায়েন্স মিউজিয়ামত নাযায়, কামাখ্যা মন্দিৰত নাযায়। ৰাতি 10টাৰ পিছত কোন যাব? তাৰ ওচৰ চুবুৰীয়া ল'ৰাবিলাকে পঢ়িব নালাগিব? সিহঁতি কি পঢ়া শুনা কৰিব নালাগিব? সিহঁতৰোতো এটা জীৱন আছে, যোনে মাটিখিনি মৰমত দিলে। গতিকে চৰকাৰে উত্তেজিত কৰিব পৰা শক্তিবিলাকৰ বিৰুদ্ধে কঠোৰ হ'ব। একমাহ মই মনে মনে আছিলোঁ, তাৰ মানে এইটো নুবুজায় ভূপেন হাজৰিকা সমাধিটোতো 10টা বজাৰ পিছত কোনো নাযায়। এইবিলাক অসমত কি নতুন নতুন নিয়ম আৰম্ভ কৰিব খুজিছে? জুবিনে জীয়াই থাকোঁতেতো কেতিয়াও কোৱা নাছিল যে ভূপেন হাজৰিকাৰ সমাধিটো ৰাতি 10টাৰ পিছত মুকলি কৰি দিয়ক। যি কথা জুবিনে কোৱা নাছিল সেই কথা আমি কিয় কওঁ? কেতিয়াবা জুবিনে ডিমাণ্ড কৰিছিল নেকি যে ৰাতি 10টা বজাৰ পিছত ভূপেন হাজৰিকাৰ সমাধিটো খুলি দিয়ক বুলি? যিটো কাম জুবিনে জীয়াই থকা দিনত কৰা নাছিল, জুবিনৰ নাম লৈ জুবিনৰ মৃত্যুৰ পিছত এইবিলাক কাম আমি কৰিব নাপায়। ক'ব পাৰে 10টাৰ জেগাত 10:30 কৰি দিয়ক, বেলেগ কথা। বোলে 10টাৰ জেগাত 11টা কৰি দিয়ক, বেলেগ কথা। কিন্তু এইবিলাক কি কথা? নতুন ল'ৰা উত্তেজিত হৈ যাব। নতুন ল'ৰাৰ আৰু বেলেগ কাম নাই, উত্তেজিত হ'ব। নিজৰ অসমত নিজে উত্তেজিত হ'ব। অসমখন তেওঁলোকৰ জন্মভূমি নহয়। নতুন ল'ৰাৰ অসমখন মাতৃভূমি নহয়। নতুন ল'ৰাই মোতকৈ অসমক বেছি ভাল পায়, সেইকাৰণে অসমত আজিলৈকে এটাও গণ্ডগোল হোৱা নাই। মই ৰীতা চৌধুৰীৰ বক্তব্যটো দেখিছোঁ, মোৰ ভাল লগা নাই কথাখিনি। কাৰণ তেওঁ আকৌ কৈছে ইয়াৰ পৰা মানসিক বেয়া হ'ব, ৰাস্তাত নামি আহিব। তাৰমানে ইনডাইৰেক্টলি মানুহক উত্তেজিত কৰি আছে। আৰু আমি উত্তেজিত কৰিব বিচৰা সকলোৰে বিৰুদ্ধে চৰকাৰ কঠোৰ হ'ব। ৰাতিপুৱা 6টাৰ পৰা 10টা ইমান সময় আছে, আৰু সময় লাগিব। মানুহ প্লেনেটৰিয়ামত নাযায়, ইউনিভাৰ্চিটিত নাযায়, ছায়েন্স মিউজিয়ামত নাযায়, কামাখ্যা মন্দিৰত নাযায়। ৰাতি 10টাৰ পিছত কোন যাব? তাৰ ওচৰ চুবুৰীয়া ল'ৰাবিলাকে পঢ়িব নালাগিব? সিহঁতি কি পঢ়া শুনা কৰিব নালাগিব? সিহঁতৰোতো এটা জীৱন আছে, যোনে মাটিখিনি মৰমত দিলে। গতিকে চৰকাৰে উত্তেজিত কৰিব পৰা শক্তিবিলাকৰ বিৰুদ্ধে কঠোৰ হ'ব। একমাহ মই মনে মনে আছিলোঁ, তাৰ মানে এইটো নুবুজায় ভূপেন হাজৰিকা সমাধিটোতো 10টা বজাৰ পিছত কোনো নাযায়। এইবিলাক অসমত কি নতুন নতুন নিয়ম আৰম্ভ কৰিব খুজিছে? জুবিনে জীয়াই থাকোঁতেতো কেতিয়াও কোৱা নাছিল যে ভূপেন হাজৰিকাৰ সমাধিটো ৰাতি 10টাৰ পিছত মুকলি কৰি দিয়ক। যি কথা জুবিনে কোৱা নাছিল সেই কথা আমি কিয় কওঁ? কেতিয়াবা জুবিনে ডিমাণ্ড কৰিছিল নেকি যে ৰাতি 10টা বজাৰ পিছত ভূপেন হাজৰিকাৰ সমাধিটো খুলি দিয়ক বুলি? যিটো কাম জুবিনে জীয়াই থকা দিনত কৰা নাছিল, জুবিনৰ নাম লৈ জুবিনৰ মৃত্যুৰ পিছত এইবিলাক কাম আমি কৰিব নাপায়। ক'ব পাৰে 10টাৰ জেগাত 10:30 কৰি দিয়ক, বেলেগ কথা। বোলে 10টাৰ জেগাত 11টা কৰি দিয়ক, বেলেগ কথা। কিন্তু এইবিলাক কি কথা? নতুন ল'ৰা উত্তেজিত হৈ যাব। নতুন ল'ৰাৰ আৰু বেলেগ কাম নাই, উত্তেজিত হ'ব। নিজৰ অসমত নিজে উত্তেজিত হ'ব। অসমখন তেওঁলোকৰ জন্মভূমি নহয়। নতুন ল'ৰাৰ অসমখন মাতৃভূমি নহয়। নতুন ল'ৰাই মোতকৈ অসমক বেছি ভাল পায়, সেইকাৰণে অসমত আজিলৈকে এটাও গণ্ডগোল হোৱা নাই। মই ৰীতা চৌধুৰীৰ বক্তব্যটো দেখিছোঁ, মোৰ ভাল লগা নাই কথাখিনি। কাৰণ তেওঁ আকৌ কৈছে ইয়াৰ পৰা মানসিক বেয়া হ'ব, ৰাস্তাত নামি আহিব। তাৰমানে ইনডাইৰেক্টলি মানুহক উত্তেজিত কৰি আছে। আৰু আমি উত্তেজিত কৰিব বিচৰা সকলোৰে বিৰুদ্ধে চৰকাৰ কঠোৰ হ'ব। ৰাতিপুৱা 6টাৰ পৰা 10টা ইমান সময় আছে, আৰু সময় লাগিব। মানুহ প্লেনেটৰিয়ামত নাযায়, ইউনিভাৰ্চিটিত নাযায়, ছায়েন্স মিউজিয়ামত নাযায়, কামাখ্যা মন্দিৰত নাযায়। ৰাতি 10টাৰ পিছত কোন যাব? তাৰ ওচৰ চুবুৰীয়া ল'ৰাবিলাকে পঢ়িব নালাগিব? সিহঁতি কি পঢ়া শুনা কৰিব নালাগিব? সিহঁতৰোতো এটা জীৱন আছে, যোনে মাটিখিনি মৰমত দিলে। গতিকে চৰকাৰে উত্তেজিত কৰিব পৰা শক্তিবিলাকৰ বিৰুদ্ধে কঠোৰ হ'ব। একমাহ মই মনে মনে আছিলোঁ, তাৰ মানে এইটো নুবুজায় ভূপেন হাজৰিকা সমাধিটোতো 10টা বজাৰ পিছত কোনো নাযায়। এইবিলাক অসমত কি নতুন নতুন নিয়ম আৰম্ভ কৰিব খুজিছে? জুবিনে জীয়াই থাকোঁতেতো কেতিয়াও কোৱা নাছিল যে ভূপেন হাজৰিকাৰ সমাধিটো ৰাতি 10টাৰ পিছত মুকলি কৰি দিয়ক। যি কথা জুবিনে কোৱা নাছিল সেই কথা আমি কিয় কওঁ? কেতিয়াবা জুবিনে ডিমাণ্ড কৰিছিল নেকি যে ৰাতি 10টা বজাৰ পিছত ভূপেন হাজৰিকাৰ সমাধিটো খুলি দিয়ক বুলি?
যিটো কাম জুবিনে জীয়াই থকা দিনত কৰা নাছিল, জুবিনৰ নাম লৈ জুবিনৰ মৃত্যুৰ পিছত এইবিলাক কাম আমি কৰিব নাপায়। ক'ব পাৰে 10টাৰ জেগাত 10:30 কৰি দিয়ক, বেলেগ কথা। বোলে 10টাৰ জেগাত 11টা কৰি দিয়ক, বেলেগ কথা। কিন্তু এইবিলাক কি কথা? নতুন ল'ৰা উত্তেজিত হৈ যাব। নতুন ল'ৰাৰ আৰু বেলেগ কাম নাই, উত্তেজিত হ'ব। নিজৰ অসমত নিজে উত্তেজিত হ'ব। অসমখন তেওঁলোকৰ জন্মভূমি নহয়। নতুন ল'ৰাৰ অসমখন মাতৃভূমি নহয়। নতুন ল'ৰাই মোতকৈ অসমক বেছি ভাল পায়। সেইকাৰণে অসমত আজিলৈকে এটাও গণ্ডগোল হোৱা নাই। মই ৰীতা চৌধুৰীৰ বক্তব্যটো দেখিছোঁ, মোৰ ভাল লগা নাই কথাখিনি। কাৰণ তেওঁ আকৌ কৈছে ইয়াৰ পৰা মানসিক বেয়া হ'ব, ৰাস্তাত নামি আহিব। তাৰমানে ইনডাইৰেক্টলি মানুহক উত্তেজিত কৰি আছে। আৰু আমি উত্তেজিত কৰিব বিচৰা সকলোৰে বিৰুদ্ধে চৰকাৰ কঠোৰ হ'ব। ৰাতিপুৱা 6টাৰ পৰা 10টা, ইমান সময় আছে, আৰু সময় লাগিব। মানুহ প্লেনেটৰিয়ামত নাযায়, ইউনিভাৰ্চিটিত নাযায়, ছায়েন্স মিউজিয়ামত নাযায়, কামাখ্যা মন্দিৰত নাযায়। ৰাতি 10টাৰ পিছত কোন যাব? তাৰ ওচৰ চুবুৰীয়া ল'ৰাবিলাকে পঢ়িব নালাগিব? সিহঁতি কি পঢ়া শুনা কৰিব নালাগিব? সিহঁতৰোতো এটা জীৱন আছে, যোনে মাটিখিনি মৰমত দিলে। গতিকে চৰকাৰে উত্তেজিত কৰিব পৰা শক্তিবিলাকৰ বিৰুদ্ধে কঠোৰ হ'ব। একমাহ মই মনে মনে আছিলোঁ, তাৰ মানে এইটো নুবুজায় ভূপেন হাজৰিকা সমাধিটোতো 10টা বজাৰ পিছত কোনো নাযায়। এইবিলাক অসমত কি নতুন নতুন নিয়ম আৰম্ভ কৰিব খুজিছে? জুবিনে জীয়াই থাকোঁতেতো কেতিয়াও কোৱা নাছিল যে ভূপেন হাজৰিকাৰ সমাধিটো ৰাতি 10টাৰ পিছত মুকলি কৰি দিয়ক। যি কথা জুবিনে কোৱা নাছিল সেই কথা আমি কিয় কওঁ? কেতিয়াবা জুবিনে ডিমাণ্ড কৰিছিল নেকি যে ৰাতি 10টা বজাৰ পিছত ভূপেন হাজৰিকাৰ সমাধিটো খুলি দিয়ক বুলি? যিটো কাম জুবিনে জীয়াই থকা দিনত কৰা নাছিল, জুবিনৰ নাম লৈ জুবিনৰ মৃত্যুৰ পিছত এইবিলাক কাম আমি কৰিব নাপায়। ক'ব পাৰে 10টাৰ জেগাত 10:30 কৰি দিয়ক, বেলেগ কথা। বোলে 10টাৰ জেগাত 11টা কৰি দিয়ক, বেলেগ কথা। কিন্তু এইবিলাক কি কথা? নতুন ল'ৰা উত্তেজিত হৈ যাব। নতুন ল'ৰাৰ আৰু বেলেগ কাম নাই, উত্তেজিত হ'ব। নিজৰ অসমত নিজে উত্তেজিত হ'ব। অসমখন তেওঁলোকৰ জন্মভূমি নহয়। নতুন ল'ৰাৰ অসমখন মাতৃভূমি নহয়। নতুন ল'ৰাই মোতকৈ অসমক বেছি ভাল পায়। সেইকাৰণে অসমত আজিলৈকে এটাও গণ্ডগোল হোৱা নাই। মই ৰীতা চৌধুৰীৰ বক্তব্যটো দেখিছোঁ, মোৰ ভাল লগা নাই কথাখিনি। কাৰণ তেওঁ আকৌ কৈছে ইয়াৰ পৰা মানসিক বেয়া হ'ব, ৰাস্তাত নামি আহিব। তাৰমানে ইনডাইৰেক্টলি মানুহক উত্তেজিত কৰি আছে। আৰু আমি উত্তেজিত কৰিব বিচৰা সকলোৰে বিৰুদ্ধে চৰকাৰ কঠোৰ হ'ব। ৰাতিপুৱা 6টাৰ পৰা 10টা, ইমান সময় আছে, আৰু সময় লাগিব। মানুহ প্লেনেটৰিয়ামত নাযায়, ইউনিভাৰ্চিটিত নাযায়, ছায়েন্স মিউজিয়ামত নাযায়, কামাখ্যা মন্দিৰত নাযায়। ৰাতি 10টাৰ পিছত কোন যাব? তাৰ ওচৰ চুবুৰীয়া ল'ৰাবিলাকে পঢ়িব নালাগিব? সিহঁতি কি পঢ়া শুনা কৰিব নালাগিব? সিহঁতৰোতো এটা জীৱন আছে, যোনে মাটিখিনি মৰমত দিলে। গতিকে চৰকাৰে উত্তেজিত কৰিব পৰা শক্তিবিলাকৰ বিৰুদ্ধে কঠোৰ হ'ব। একমাহ মই মনে মনে আছিলোঁ, তাৰ মানে এইটো নুবুজায় ভূপেন হাজৰিকা সমাধিটোতো 10টা বজাৰ পিছত কোনো নাযায়। এইবিলাক অসমত কি নতুন নতুন নিয়ম আৰম্ভ কৰিব খুজিছে? জুবিনে জীয়াই থাকোঁতেতো কেতিয়াও কোৱা নাছিল যে ভূপেন হাজৰিকাৰ সমাধিটো ৰাতি 10টাৰ পিছত মুকলি কৰি দিয়ক। যি কথা জুবিনে কোৱা নাছিল সেই কথা আমি কিয় কওঁ? কেতিয়াবা জুবিনে ডিমাণ্ড কৰিছিল নেকি যে ৰাতি 10টা বজাৰ পিছত ভূপেন হাজৰিকাৰ সমাধিটো খুলি দিয়ক বুলি? যিটো কাম জুবিনে জীয়াই থকা দিনত কৰা নাছিল, জুবিনৰ নাম লৈ জুবিনৰ মৃত্যুৰ পিছত এইবিলাক কাম আমি কৰিব নাপায়। ক'ব পাৰে 10টাৰ জেগাত 10:30 কৰি দিয়ক, বেলেগ কথা। বোলে 10টাৰ জেগাত 11টা কৰি দিয়ক, বেলেগ কথা। কিন্তু এইবিলাক কি কথা? নতুন ল'ৰা উত্তেজিত হৈ যাব। নতুন ল'ৰাৰ আৰু বেলেগ কাম নাই, উত্তেজিত হ'ব। নিজৰ অসমত নিজে উত্তেজিত হ'ব। অসমখন তেওঁলোকৰ জন্মভূমি নহয়। নতুন ল'ৰাৰ অসমখন মাতৃভূমি নহয়। নতুন ল'ৰাই মোতকৈ অসমক বেছি ভাল পায়। সেইকাৰণে অসমত আজিলৈকে এটাও গণ্ডগোল হোৱা নাই। মই ৰীতা চৌধুৰীৰ বক্তব্যটো দেখিছোঁ, মোৰ ভাল লগা নাই কথাখিনি। কাৰণ তেওঁ আকৌ কৈছে ইয়াৰ পৰা মানসিক বেয়া হ'ব, ৰাস্তাত নামি আহিব। তাৰমানে ইনডাইৰেক্টলি মানুহক উত্তেজিত কৰি আছে। আৰু আমি উত্তেজিত কৰিব বিচৰা সকলোৰে বিৰুদ্ধে চৰকাৰ কঠোৰ হ'ব। ৰাতিপুৱা 6টাৰ পৰা 10টা, ইমান সময় আছে, আৰু সময় লাগিব। মানুহ প্লেনেটৰিয়ামত নাযায়, ইউনিভাৰ্চিটিত নাযায়, ছায়েন্স মিউজিয়ামত নাযায়,
কামাখ্যা মন্দিৰত নাযায় অহা 3-4 ৰাতি 10টাৰ পিছত কোন যাব তাৰ ওচৰ চুবুৰীয়া ল'ৰাবিলাকে পঢ়িব নালাগিব মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছ সিহঁতি কি পঢ়া শুনা কৰিব নালাগিব আমি পাই যাম সিহঁতৰতো এটা জীৱন আছে যোনে মাটিখিনি মৰমত দিলে গতিকে চৰকাৰে উত্তেজিত কৰিব পৰা শক্তিবিলাকৰ বিৰুদ্ধে কঠোৰ হ'ব মই মনে মনে আছিলোঁ তাৰ মানে এইটো নুবুজায় ভূপেন হাজৰিকা সমাধিটোতো 10টা বজাৰ পিছত কোনো নাযায় এইবিলাক অসমত কি নতুন নতুন নিয়ম আৰম্ভ কৰিব খুজিছে ডিচেম্বৰৰ আগতে দিব লাগে জুবিনে জীয়াই থাকোঁতেতো কেতিয়াও কোৱা নাছিল যে ভূপেন হাজৰিকাৰ সমাধিটো ৰাতি 10টাৰ পিছত মুকলি কৰি দিয়ক যি কথা জুবিনে কোৱা নাছিল সেই কথা আমি কিয় কওঁ কেতিয়াবা জুবিনে ডিমাণ্ড কৰিছিল নেকি যে ৰাতি 10টা বজাৰ পিছত ভূপেন হাজৰিকাৰ সমাধিটো খুলি দিয়ক বুলি যিটো কাম জুবিনে জীয়াই থকা দিনত কৰা নাছিল জুবিনৰ নাম লৈ জুবিনৰ মৃত্যুৰ পিছত এইবিলাক কাম আমি কৰিব নাপায় মই ভাবোঁ যে ক'ব পাৰে 10টা জেগাত 10:30 কৰি দিয়ক বেলেগ কথা 10টা জেগাত 11টা কৰি দিয়ক বেলেগ কথা কিন্তু এইবিলাক কি কথা নতুন ল'ৰা উত্তেজিত হৈ যাব আৰু নতুন ল'ৰাৰ আৰু বেলেগ কাম নাই লাষ্ট ডেট 8-9 উত্তেজিত হ'ব নিজৰ অসমত নিজে উত্তেজিত হ'ব অসমখন তেওঁলোকৰ জন্মভূমি নহয় নতুন ল'ৰাই অসমখন মাতৃভূমি নহয় ঘটনা বুলি কোৱা নাই নতুন ল'ৰাই মোতকৈ অসমক বেছি ভাল পায় সেইকাৰণে অসমত আজিলৈকে এটাও গণ্ডগোল হোৱা নাই মই ৰীতা চৌধুৰীৰ বক্তব্যটো দেখিছোঁ মোৰ ভাল লগা নাই কথাখিনি মই টাৰ্গেট দিছোঁ কাৰণ তেওঁ আকৌ কৈছে ইয়াৰ পৰা মানসিক বেয়া হ'ব ৰাস্তাত নামি আহিব তাৰমানে ইনডাইৰেক্টলি মানুহক উত্তেজিত কৰি আছে আৰু আমি উত্তেজিত কৰিব বিচৰা সকলোৰে বিৰুদ্ধে চৰকাৰ কঠোৰ হ'ব ৰাতিপুৱা 6টাৰ পৰা 10টা ইমান সময় আছে আৰু সময় লাগিব মানুহ প্লেনেটৰিয়ামত নাযায় ইউনিভাৰ্চিটিত নাযায় ছায়েন্স মিউজিয়ামত নাযায় কামাখ্যা মন্দিৰত নাযায় মই ভাবোঁ যে ৰাতি 10টাৰ পিছত কোন যাব তাৰ ওচৰ চুবুৰীয়া ল'ৰাবিলাকে পঢ়িব নালাগিব সিহঁতি কি পঢ়া শুনা কৰিব নালাগিব সিহঁতৰতো এটা জীৱন আছে যোনে মাটিখিনি মৰমত দিলে গতিকে চৰকাৰে উত্তেজিত কৰিব পৰা শক্তিবিলাকৰ বিৰুদ্ধে কঠোৰ হ'ব জুবিন গাৰ্গৰ একমাহ মই মনে মনে আছিলোঁ তাৰ মানে এইটো নুবুজায় ভূপেন হাজৰিকা সমাধিটোতো 10টা বজাৰ পিছত কোনো নাযায় এইবিলাক অসমত কি নতুন নতুন নিয়ম আৰম্ভ কৰিব খুজিছে আমি 17 ডিচেম্বৰ জুবিনে জীয়াই থাকোঁতেতো কেতিয়াও কোৱা নাছিল যে ভূপেন হাজৰিকাৰ সমাধিটো ৰাতি 10টাৰ পিছত মুকলি কৰি দিয়ক যি কথা জুবিনে কোৱা নাছিল সেই কথা আমি কিয় কওঁ ফালৰ পৰা এতিয়া প্ৰস্তুত কেতিয়াবা জুবিনে ডিমাণ্ড কৰিছিল নেকি যে ৰাতি 10টা বজাৰ পিছত ভূপেন হাজৰিকাৰ সমাধিটো খুলি দিয়ক বুলি যিটো কাম জুবিনে জীয়াই থকা দিনত কৰা নাছিল জুবিনৰ নাম লৈ জুবিনৰ মৃত্যুৰ পিছত এইবিলাক কাম আমি কৰিব নাপায় ক'ব পাৰে 10টা জেগাত 10:30 কৰি দিয়ক বেলেগ কথা 10টা জেগাত 11টা কৰি দিয়ক বেলেগ কথা কিন্তু এইবিলাক কি কথা নতুন ল'ৰা উত্তেজিত হৈ যাব নতুন ল'ৰাৰ আৰু বেলেগ কাম নাই লগে লগে আমি উত্তেজিত হ'ব নিজৰ অসমত নিজে উত্তেজিত হ'ব অসমখন তেওঁলোকৰ জন্মভূমি নহয় নতুন ল'ৰাৰ অসমখন মাতৃভূমি নহয় মিয়াৰ শান্তি নাই নতুন ল'ৰাই মোতকৈ অসমক বেছি ভাল পায় সেইকাৰণে অসমত আজিলৈকে এটাও গণ্ডগোল হোৱা নাই মই ৰীতা চৌধুৰীৰ বক্তব্যটো দেখিছোঁ মোৰ ভাল লগা নাই সেৱা কৰিলেও শান্তি কাৰণ তেওঁ আকৌ কৈছে ইয়াৰ পৰা মানসিক বেয়া হ'ব যেতিয়ালৈকে নামি আহিব তাৰমানে ইনডাইৰেক্টলি মানুহক উত্তেজিত কৰি আছে আৰু আমি উত্তেজিত কৰিব বিচৰা সকলোৰে বিৰুদ্ধে চৰকাৰ কঠোৰ হ'ব ৰাতিপুৱা 6টাৰ পৰা 10টা মিয়াৰ শান্তি নাই ইমান সময় আছে আৰু সময় লাগিব মানুহ প্লেনেটৰিয়ামত নাযায় ইউনিভাৰ্চিটিত নাযায় ছায়েন্স মিউজিয়ামত নাযায় কামাখ্যা মন্দিৰত নাযায় ৰাতি 10টাৰ পিছত কোন যাব তাৰ ওচৰ চুবুৰীয়া ল'ৰাবিলাকে পঢ়িব নালাগিব মুখ্যমন্ত্ৰী হৈ আছোঁ সিহঁতি কি পঢ়া শুনা কৰিব নালাগিব সিহঁতৰতো এটা জীৱন আছে যোনে মাটিখিনি মৰমত দিলে গতিকে চৰকাৰে উত্তেজিত কৰিব পৰা শক্তিবিলাকৰ বিৰুদ্ধে কঠোৰ হ'ব মই মনে মনে আছিলোঁ তাৰ মানে এইটো নুবুজায় ভূপেন হাজৰিকা সমাধিটোতো 10টা বজাৰ পিছত কোনো নাযায় এইবিলাক অসমত কি নতুন নতুন নিয়ম আৰম্ভ কৰিব খুজিছে যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী জুবিনে জীয়াই থাকোঁতেতো কেতিয়াও কোৱা নাছিল যে ভূপেন হাজৰিকাৰ সমাধিটো ৰাতি 10টাৰ পিছত মুকলি কৰি দিয়ক যি কথা জুবিনে কোৱা নাছিল সেই কথা আমি কিয় কওঁ কেতিয়াবা জুবিনে ডিমাণ্ড কৰিছিল নেকি যে ৰাতি 10টা বজাৰ পিছত ভূপেন হাজৰিকাৰ সমাধিটো খুলি দিয়ক বুলি যিটো কাম জুবিনে জীয়াই থকা দিনত কৰা নাছিল জুবিনৰ নাম লৈ জুবিনৰ মৃত্যুৰ পিছত এইবিলাক কাম আমি কৰিব নাপায়
অবৈধ মিয়া পেঞ্চনত থাকিব 10:30 কৰি দিয়ক মই বেলেগ কথা। নাথাকিলে বেলেগ কথা বোলে 10টাৰ জেগাত 11টা কৰি দিয়ক বেলেগ কথা। কাম চলি কিন্তু এইবিলাক কি কথা? নতুন গতিকে ল'ৰা উত্তেজিত হৈ মিয়াৰ যাব, শান্তি নাই নতুন ল'ৰাৰ আৰু বেলেগ কাম নাই, অবৈধ মিয়াৰ শান্তি উত্তেজিত নাই হ'ব, নিজৰ যেতিয়ালৈকে মই অসমত নিজে মুখ্যমন্ত্ৰী উত্তেজিত হ'ব। অসমখন তেওঁলোকৰ জন্মভূমি নহয়, সমাধিত গৈ সেৱা কৰিলেও নতুন শান্তি। ল'ৰাৰ অসমখন মাতৃভূমি নহয়। গতিকে যেতিয়ালৈকে মই নতুন ল'ৰাই মুখ্যমন্ত্ৰী মোতকৈ হৈ অসমক আছো বেছি ভাল পায়, অবৈধ সেইকাৰণে মিয়া টেনচনত অসমত থাকিব আজিলৈকে লাগিব। এটাও গণ্ডগোল হোৱা মই নাই। মই নাথাকিলে ৰীতা বেলেগ চৌধুৰীৰ বক্তব্যটো চলি দেখিছোঁ, মোৰ আছে। ভাল লগা নাই কথাখিনি। অফিচৰ কাম চলি আছে কাৰণ তেওঁ আকৌ গতিকে কৈছে ইয়াৰ পৰা মানসিক মিয়াৰ বেয়া হ'ব, শান্তি নাই। ৰাস্তাত নামি আহিব, তাৰমানে ইনডাইৰেক্টলি মানুহক অবৈধ উত্তেজিত মিয়াৰ কৰি শান্তি আছে। নাই যেতিয়ালৈকে মই আৰু আমি মুখ্যমন্ত্ৰী হৈ উত্তেজিত কৰিব বিচৰা সকলোৰে বিৰুদ্ধে আছো। চৰকাৰ সমাধিত গৈ কঠোৰ সেৱা হ'ব। কৰিলেও শান্তি। ৰাতিপুৱা 6টাৰ পৰা 10টা গতিকে যেতিয়ালৈকে মই ইমান সময় মুখ্যমন্ত্ৰী আছে হৈ আছো আৰু সময় লাগিব। অবৈধ মানুহ মিয়া প্লেনেটৰিয়ামত টেনচনত নাযায়, থাকিব ইউনিভাৰ্চিটিত মই নাযায়, নাথাকিলে বেলেগ ছায়েন্স কথা। মিউজিয়ামত চলি নাযায়, আছে। আজিও কামাখ্যা বিহালীত মন্দিৰত অফিচৰ নাযায়। কাম চলি আছে ৰাতি 10টাৰ পিছত গতিকে কোন যাব? তাৰ ওচৰ মিয়াৰ চুবুৰীয়া শান্তি ল'ৰাবিলাকে পঢ়িব নালাগিব? সিহঁতে অবৈধ কি পঢ়া মিয়াৰ শুনা শান্তি কৰিব নাই নালাগিব? যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছো। সিহঁতৰোতো এটা জীৱন আছে, যোনে মাটিখিনি মৰমত দিলে। সমাধিত গৈ সেৱা কৰিলেও গতিকে শান্তি। চৰকাৰে উত্তেজিত গতিকে কৰিব পৰা যেতিয়ালৈকে শক্তিবিলাকৰ মই বিৰুদ্ধে মুখ্যমন্ত্ৰী কঠোৰ হৈ হ'ব। আছো অবৈধ মিয়া একমাহ মই টেনচনত মনে মনে থাকিব আছিলো, তাৰ মানে এইটো মই নুবুজায় নাথাকিলে ভূপেন বেলেগ হাজৰিকা কথা। সমাধিটোতো চলি আছে। 10টা বজাৰ আজিও পিছত কোনো বিহালীত নাযায়। অফিচৰ কাম চলি এইবিলাক আছে। অসমত কি নতুন নতুন গতিকে নিয়ম আৰম্ভ কৰিব মিয়াৰ খুজিছে? শান্তি নাই জুবিনে জীয়াই থাকোঁতেতো অবৈধ কেতিয়াও মিয়াৰ কোৱা নাছিল যে শান্তি নাই ভূপেন যেতিয়ালৈকে হাজৰিকাৰ মই সমাধিটো মুখ্যমন্ত্ৰী ৰাতি হৈ 10টাৰ পিছত মুকলি কৰি দিয়ক। যি কথা সমাধিত গৈ জুবিনে সেৱা কোৱা কৰিলেও নাছিল, সেই শান্তি। কথা আমি কিয় কওঁ? গতিকে কেতিয়াবা যেতিয়ালৈকে জুবিনে মই ডিমাণ্ড কৰিছিল মুখ্যমন্ত্ৰী নেকি হৈ যে আছো ৰাতি 10টা বজাৰ অবৈধ পিছত মিয়া ভূপেন টেনচনত হাজৰিকাৰ থাকিব সমাধিটো খুলি দিয়ক মই বুলি? নাথাকিলে বেলেগ কথা। মই ৰীতা চৌধুৰীৰ জুবিনে জীয়াই থাকা মোৰ ভাল লগা নাই কৰা নাছিল। জুবিনৰ নাম লৈ জুবিনৰ মৃত্যুৰ পিছত এইবিলাক কাম আমি কৰিব নাপায়। নামি আহিব, তাৰমানে ইনডাইৰেক্টলি মানুহক উত্তেজিত কৰি দিয়ক বেলেগ কথা। আৰু আমি উত্তেজিত কৰিব বিচৰা সকলোৰে বিৰুদ্ধে চৰকাৰ কঠোৰ হ'ব। কি কথা? নতুন ল'ৰা উত্তেজিত হৈ যাব, নতুন ল'ৰাৰ আৰু বেলেগ কাম নাই, সময় আছে। আৰু সময় লাগিব, নিজৰ প্লেনেটৰিয়ামত নাযায়, ইউনিভাৰ্চিটিত নাযায়, অসমখন ছায়েন্স মিউজিয়ামত নাযায়, কামাখ্যা মন্দিৰত নাযায়, অসমখন মাতৃভূমি নহয়। 10টাৰ পিছত কোন যাব? তাৰ ওচৰ চুবুৰীয়া ল'ৰাবিলাকে পঢ়িব নালাগিব, বেছি ভাল পায়, সেইকাৰণে সিহঁতে আজিলৈকে পঢ়া শুনা কৰিব নালাগিব। মই ৰীতা চৌধুৰীৰ বক্তব্যটো দেখিছোঁ, মোৰ ভাল লগা নাই মাটিখিনি মৰমত দিলে। গতিকে আকৌ কৈছে ইয়াৰ পৰা মানসিক বেয়া হ'ব, ৰাস্তাত নামি আহিব, শক্তিবিলাকৰ বিৰুদ্ধে মানুহক উত্তেজিত কৰি আছে। একমাহ মই মনে মনে আছিলো, তাৰ মানে এইটো নুবুজায় ভূপেন হাজৰিকাৰ সমাধিটোতো 10টা বজাৰ পিছত কোনো নাযায়। ৰাতিপুৱা 6টাৰ পৰা অসমত কি নতুন নতুন নিয়ম আৰম্ভ কৰিব? ইমান সময় আছে আৰু সময় লাগিব। জুবিনে জীয়াই থাকোঁতেতো নাযায়, ইউনিভাৰ্চিটিত নাযায়, ছায়েন্স মিউজিয়ামত নাযায়, মুকলি কৰি দিয়ক, কামাখ্যা মন্দিৰত নাযায়। যি কথা জুবিনে কোৱা নাছিল, সেই কথা আমি কিয় কওঁ? তাৰ ওচৰ চুবুৰীয়া ল'ৰাবিলাকে পঢ়িব নালাগে? কেতিয়াবা জুবিনে ডিমাণ্ড কৰিছিল নেকি যে ৰাতি পঢ়া শুনা কৰিব নালাগিব? ভূপেন হাজৰিকাৰ সমাধিটো খুলি দিয়ক বুলি আছে, যোনে মাটিখিনি মৰমত দিলে। যিটো কাম জুবিনে জীয়াই থকা চৰকাৰে কৰা নাছিল, জুবিনৰ নাম লৈ জুবিনৰ মৃত্যুৰ পিছত এইবিলাক কাম আমি কৰিব নাপায়। একমাহ মই মনে মনে আছিলো, তাৰ মানে এইটো নুবুজায় ভূপেন হাজৰিকাৰ সমাধিটোতো 10টা বজাৰ পিছত 10টা জেগাত 11টা কৰি দিয়ক। অসমত কি নতুন নতুন নিয়ম আৰম্ভ কৰিব? নতুন ল'ৰা উত্তেজিত হৈ যাব। জুবিনে জীয়াই থাকোঁতেতো কেতিয়াও কোৱা নাছিল যে ভূপেন হাজৰিকাৰ সমাধিটো ৰাতি 10টাৰ পিছত মুকলি কৰি দিয়ক। যি কথা জুবিনে কোৱা নাছিল, সেই কথা আমি কিয় কওঁ? নতুন ল'ৰাৰ অসমখন মাতৃভূমি নহয়। কেতিয়াবা জুবিনে ডিমাণ্ড কৰিছিল নেকি যে ৰাতি 10টা বজাৰ পিছত বেছি ভূপেন হাজৰিকাৰ সমাধিটো খুলি দিয়ক? আজিলৈকে এটাও গণ্ডগোল হোৱা নাই। মই ৰীতা চৌধুৰীৰ জুবিনে জীয়াই থাকা মোৰ ভাল লগা নাই কৰা নাছিল। জুবিনৰ নাম লৈ জুবিনৰ মৃত্যুৰ পিছত এইবিলাক কাম আমি কৰিব নাপায়। নামি আহিব, তাৰমানে ইনডাইৰেক্টলি মানুহক উত্তেজিত কৰি দিয়ক বেলেগ কথা। আৰু আমি উত্তেজিত কৰিব বিচৰা সকলোৰে বিৰুদ্ধে চৰকাৰ কঠোৰ হ'ব। কি কথা? নতুন ল'ৰা উত্তেজিত হৈ যাব, নতুন ল'ৰাৰ আৰু বেলেগ কাম নাই, সময় আছে আৰু সময় লাগিব। নিজৰ প্লেনেটৰিয়ামত নাযায়, ইউনিভাৰ্চিটিত নাযায়, অসমখন ছায়েন্স মিউজিয়ামত নাযায়, কামাখ্যা মন্দিৰত নাযায়, অসমখন মাতৃভূমি নহয়। 10টাৰ পিছত কোন যাব? তাৰ ওচৰ চুবুৰীয়া ল'ৰাবিলাকে পঢ়িব নালাগিব, বেছি ভাল পায়, সেইকাৰণে সিহঁতে পঢ়া শুনা কৰিব নালাগিব। মই ৰীতা চৌধুৰীৰ বক্তব্যটো দেখিছোঁ, মোৰ ভাল লগা নাই মাটিখিনি মৰমত দিলে। গতিকে আকৌ কৈছে ইয়াৰ পৰা মানসিক বেয়া হ'ব, কৰিব পৰা শক্তিবিলাকৰ বিৰুদ্ধে মানুহক উত্তেজিত কৰি আছে। একমাহ মই মনে মনে আছিলো, তাৰ মানে এইটো নুবুজায় ভূপেন হাজৰিকাৰ সমাধিটোতো 10টা বজাৰ পিছত কোনো নাযায়। ৰাতিপুৱা 6টাৰ পৰা অসমত কি নতুন নতুন নিয়ম আৰম্ভ কৰিব? ইমান সময় আছে
আৰু সময় লাগিব জুবিনে জীয়াই থাকোঁতে কেতিয়া যায় ইউনিভাৰ্চিটিত নাযায় সায়েন্স মিউজিয়ামত নাযায় মুকলি কৰি দিওঁ কামাখ্যা মন্দিৰত নাযায় যি কথা জুবিনে কোৱা নাছিল সেই কথা আমি কিয় তাৰ ওচৰ চুবুৰীয়া ল'ৰাবিলাকে পঢ়িব নালাগে কেতিয়াবা জুবিনে ডিমাণ্ড কৰিছিল নেকি যে ৰাতি দৰ্শনা কৰিব নালাগিব ভূপেন হাজৰিকাৰ সমাধিটো খুলি জীৱন আছে যোনে মাটিখিনি মৰমত দিলে যিটো কাম জুবিনে জীয়াই থকা দিনত কৰা নাছিল জুবিনৰ নাম লৈ জুবিনৰ মৃত্যুৰ পিছত এইবিলাক কাম আমি কৰিব নাপায় একমাহ মই মনে মনে আছিলোঁ তাৰ মানে এইটো নুবুজায় ভূপেন হাজৰিকা সমাধিটোতো 10টা বজাৰ পিছত 10টা জেগাত 11টা কৰি দিয়ক অসমত কি নতুন নতুন নিয়ম আৰম্ভ কৰিব নতুন ল'ৰা উত্তেজিত হৈ যাব জুবিনে জীয়াই থাকোঁতেতো কেতিয়াও কোৱা নাছিল যে ভূপেন হাজৰিকাৰ সমাধিটো ৰাতি 10টাৰ পিছত নিজে উত্তেজিত হ'ব যি কথা জুবিনে কোৱা নাছিল সেই কথা আমি কিয় কওঁ নতুন ল'ৰাৰ অসমখন মাতৃভূমি নহয় কেতিয়াবা জুবিনে ডিমাণ্ড কৰিছিল নেকি যে ৰাতি 10টা বজাৰ পিছত বেছি ভূপেন হাজৰিকাৰ সমাধিটো খুলি দিয়ক আজিলৈকে এটাও গণ্ডগোল হোৱা নাই যিটো কাম জুবিনে জীয়াই থাকি মোৰ ভাল লগা কৰা নাছিল জুবিনৰ নাম লৈ জুবিনৰ মৃত্যুৰ পিছত এইবিলাক কাম আমি কৰিব নাপায় নামি আহিব তাৰমানে ইনডাইৰেক্টলি মানুহক উত্তেজিত কৰি দিয়ক বেলেগ কথা আৰু আমি উত্তেজিত কৰিব বিচাৰা কৰি দিয়ক বিৰুদ্ধে চৰকাৰ এইবিলাক কি কথা নতুন ল'ৰা উত্তেজিত হৈ যাব নতুন ল'ৰাৰ আৰু বেলেগ কাম সময় আছে আৰু সময় লাগিব নিজৰ প্লেনেটৰিয়ামত নাযায় ইউনিভাৰ্চিটিত নাযায় অসমখন সায়েন্স মিউজিয়ামত নাযায় কামাখ্যা মন্দিৰ ল'ৰাৰ অসমখন মাতৃভূমি নহয় তাৰ পিছত কোন যাব তাৰ ওচৰ চুবুৰীয়া ল'ৰাবিলাকে পঢ়িব নালাগে বেছি ভাল পায় সেইকাৰণে সিহঁতে আজিলৈকে কৰিব নালাগিব মই ৰীতা চৌধুৰীৰ বক্তব্যটো জীৱন আছে ভাল লগা মাটিখিনি মৰমত দিলে গতিকে আকৌ কৈছে ইয়াৰ পৰা মানসিক বেয়া উত্তেজিত কৰিব পৰা আমি এইবিলাকৰ বিৰুদ্ধে মানুহক উত্তেজিত কৰি আছে একমাহ মনে মনে আছিলোঁ তাৰ মানে এইটো নুবুজায় ভূপেন হাজৰিকাৰ সমাধিটোতো 10টা বজাৰ পিছত কোনো নাযায় ৰাতিপুৱা 6টাৰ পৰা অসমত কি নতুন নতুন নিয়ম আৰম্ভ কৰিব ইমান সময় আছে আৰু সময় লাগিব জুবিনে জীয়াই থাকোঁতে কেতিয়া যায় ইউনিভাৰ্চিটিত নাযায় সায়েন্স মিউজিয়ামত নাযায় মুকলি কৰি দিওঁ কামাখ্যা মন্দিৰত নাযায় যি কথা জুবিনে কোৱা নাছিল সেই কথা আমি কিয় তাৰ ওচৰ চুবুৰীয়া ল'ৰাবিলাকে পঢ়িব নালাগে কেতিয়াবা জুবিনে ডিমাণ্ড কৰিছিল নেকি যে ৰাতি দৰ্শনা কৰিব নালাগিব ভূপেন হাজৰিকাৰ সমাধিটো খুলি জীৱন আছে যোনে মাটিখিনি মৰমত দিলে যিটো কাম জুবিনে জীয়াই থকা দিনত কৰা নাছিল জুবিনৰ নাম লৈ জুবিনৰ মৃত্যুৰ পিছত এইবিলাক কাম আমি কৰিব নাপায় একমাহ মই মনে মনে আছিলোঁ তাৰ মানে এইটো নুবুজায় ভূপেন হাজৰিকাৰ সমাধিটোতো 10টা বজাৰ পিছত 10টা জেগাত 11টা কৰি দিয়ক অসমত কি নতুন নতুন নিয়ম আৰম্ভ কৰিব নতুন ল'ৰা উত্তেজিত হৈ যাব জুবিনে জীয়াই থাকোঁতেতো কেতিয়াও কোৱা নাছিল যে ভূপেন হাজৰিকাৰ সমাধিটো ৰাতি নিজৰ অসমত নিজে উত্তেজিত হ'ব যি কথা জুবিনে কোৱা নাছিল সেই কথা আমি কিয় কওঁ নতুন ল'ৰাৰ অসমখন মাতৃভূমি নহয় কেতিয়াবা জুবিনে ডিমাণ্ড কৰিছিল নেকি যে ৰাতি 10টা বজাৰ পিছত বেছি ভূপেন হাজৰিকাৰ সমাধিটো খুলি দিয়ক আজিলৈকে এটাও গণ্ডগোল হোৱা নাই যিটো কাম জুবিনে জীয়াই থাকি মোৰ ভাল লগা কৰা নাছিল জুবিনৰ নাম লৈ জুবিনৰ মৃত্যুৰ পিছত এইবিলাক কাম আমি কৰিব নাপায় নামি আহিব তাৰমানে ইনডাইৰেক্টলি মানুহক উত্তেজিত কৰি দিয়ক বেলেগ কথা আৰু আমি উত্তেজিত কৰিব বিচাৰা কৰি দিয়ক বিৰুদ্ধে চৰকাৰ এইবিলাক কি কথা নতুন ল'ৰা উত্তেজিত হৈ যাব নতুন ল'ৰাৰ আৰু বেলেগ কাম সময় আছে আৰু সময় লাগিব নিজৰ প্লেনেটৰিয়ামত নাযায় ইউনিভাৰ্চিটিত নাযায় অসমখন সায়েন্স মিউজিয়ামত নাযায় কামাখ্যা মন্দিৰ ল'ৰাৰ অসমখন মাতৃভূমি নহয় তাৰ পিছত কোন যাব তাৰ ওচৰ চুবুৰীয়া ল'ৰাবিলাকে পঢ়িব নালাগে বেছি ভাল পায় সেইকাৰণে সিহঁতে আজিলৈকে কৰিব নালাগিব মই ৰীতা চৌধুৰীৰ বক্তব্যটো জীৱন আছে ভাল লগা মাটিখিনি মৰমত দিলে গতিকে আকৌ কৈছে ইয়াৰ পৰা মানসিক বেয়া উত্তেজিত কৰিব পৰা আমি এইবিলাকৰ বিৰুদ্ধে মানুহক উত্তেজিত কৰি আছে একমাহ মনে মনে আছিলোঁ তাৰ মানে এইটো নুবুজায় ভূপেন হাজৰিকাৰ সমাধিটোতো 10টা বজাৰ পিছত কোনো নাযায় ৰাতিপুৱা 6টাৰ পৰা অসমত কি নতুন নতুন নিয়ম আৰম্ভ কৰিব ইমান সময় আছে আৰু সময় লাগিব জুবিনে জীয়াই থাকোঁতে কেতিয়া যায় ইউনিভাৰ্চিটিত নাযায় সায়েন্স মিউজিয়ামত নাযায় মুকলি কৰি দিওঁ কামাখ্যা মন্দিৰত নাযায় যি কথা জুবিনে কোৱা নাছিল সেই কথা আমি কিয় তাৰ ওচৰ চুবুৰীয়া ল'ৰাবিলাকে পঢ়িব নালাগে কেতিয়াবা জুবিনে ডিমাণ্ড কৰিছিল নেকি যে ৰাতি দৰ্শনা কৰিব নালাগিব ভূপেন হাজৰিকাৰ সমাধিটো খুলি জীৱন আছে যোনে মাটিখিনি মৰমত দিলে যিটো কাম জুবিনে জীয়াই থকা দিনত কৰা নাছিল জুবিনৰ নাম লৈ জুবিনৰ মৃত্যুৰ পিছত এইবিলাক কাম আমি কৰিব নাপায় একমাহ মই মনে মনে আছিলোঁ তাৰ মানে এইটো নুবুজায় ভূপেন হাজৰিকাৰ সমাধিটোতো 10টা বজাৰ পিছত 10টা জেগাত 11টা কৰি দিয়ক অসমত কি নতুন নতুন নিয়ম আৰম্ভ কৰিব নতুন ল'ৰা উত্তেজিত হৈ যাব জুবিনে জীয়াই থাকোঁতেতো কেতিয়াও কোৱা নাছিল যে ভূপেন হাজৰিকাৰ সমাধিটো ৰাতি 10টাৰ পিছত নিজে উত্তেজিত হ'ব যি কথা জুবিনে কোৱা নাছিল সেই কথা আমি কিয় কওঁ নতুন ল'ৰাৰ অসমখন মাতৃ
মাতৃভূমি নহয় কেতিয়াবা জুবিনে ডিমাণ্ড কৰিছিল নেকি যে ৰাতি 10টা বজাৰ পিছত বেছি ভূপেন হাজৰিকাৰ সমাধিটো খুলি দিয়ক আজিলৈকে এটাও গণ্ডগোল হোৱা নাই যিটো কাম জুবিনে জীয়াই থাকিছিল মোৰ ভাল লগা নাই কৰা নাছিল জুবিনৰ নাম লৈ জুবিনৰ মৃত্যুৰ পিছত এইবিলাক কাম আমি কৰিব নাপায় নামি আহিব তাৰমানে ইনডাইৰেক্টলি মানুহক উত্তেজিত কৰি দিয়ক বেলেগ কথা আৰু আমি উত্তেজিত কৰিব বিচাৰা কৰি দিয়ক বিৰুদ্ধে চৰকাৰ এইবিলাক কি কথা নতুন ল'ৰা উত্তেজিত হৈ যাব নতুন ল'ৰাৰ আৰু বেলেগ কাম সময় আছে আৰু সময় লাগিব নিজৰ প্লেনেটৰিয়ামত নাযায় ইউনিভাৰ্চিটিত নাযায় অসমখন চায়েন্স মিউজিয়ামত নাযায় কামাখ্যা মন্দিৰ ল'ৰাৰ অসমখন মাতৃভূমি নহয় তাৰ পিছত কোন যাব তাৰ ওচৰ চুবুৰীয়া ল'ৰাবিলাকে পঢ়িব নালাগে বেছি ভাল পায় সেইকাৰণে অসমত আজিলৈকে কৰিব নালাগিব মই ৰীতা চৌধুৰীৰ বক্তব্য এটা দেখিছোঁ মোৰ ভাল লগা নাই মাটিখিনি মৰমত দিলে গতিকে কৈছে ইয়াৰ পৰা মানসিক বেয়া উত্তেজিত কৰিব পৰা আমি এইবিলাকৰ বিৰুদ্ধে মানুহক উত্তেজিত কৰি আছে একমাত্ৰ আমি মনে আছিলোঁ তাৰ মানে এইটো নুবুজায় ভূপেন হাজৰিকাৰ বিৰুদ্ধেটো 10টা বজাৰ পিছত কোনো নাযায় ৰাতিপুৱা 6টাৰ পৰা অসমত কি নতুন নতুন নিয়ম আৰম্ভ কৰিব ইমান সময় আছে আৰু সময় লাগিব জুবিনে জীয়াই থাকোঁতে কেতিয়া যায় ইউনিভাৰ্চিটিত নাযায় চায়েন্স মিউজিয়ামত নাযায় মুকলি কৰি দিওঁ কামাখ্যা মন্দিৰত নাযায় যি কথা জুবিনে কোৱা নাছিল সেই কথা আমি কিয় তাৰ ওচৰ চুবুৰীয়া ল'ৰাবিলাকে পঢ়িব নালাগে কেতিয়াবা জুবিনে ডিমাণ্ড কৰিছিল নেকি যে ৰাতি দৰ্শনা কৰিব নালাগিব ভূপেন হাজৰিকাৰ সমাধিটো খুলি জীৱন আছে যোনে মাটিখিনি মৰমত দিলে যিটো কাম জুবিনে জীয়াই থকা চৰকাৰে উত্তেজিত জুবিনৰ নাম লৈ জুবিনৰ মৃত্যুৰ পিছত এইবিলাক কাম আমি কৰিব নাপায় একমাহ মই মনে মনে আছিলোঁ তাৰ মানে এইটো নুবুজায় ভূপেন হাজৰিকাৰ সমাধিটোতো 10টা বজাৰ পিছত 10টা জেগাত 11টা কৰি দিয়ক অসমত কি নতুন নতুন নিয়ম আৰম্ভ কৰিব নতুন ল'ৰা উত্তেজিত হৈ যাব জুবিনে জীয়াই থাকোঁতেতো কেতিয়াও কোৱা নাছিল যে ভূপেন হাজৰিকাৰ সমাধিটো নিজৰ অসমত নিজে উত্তেজিত হ'ব যি কথা জুবিনে কোৱা নাছিল সেই কথা আমি কিয় কওঁ নতুন ল'ৰাৰ অসমখন মাতৃভূমি নহয় কেতিয়াবা জুবিনে ডিমাণ্ড কৰিছিল নেকি যে ৰাতি 10টা বজাৰ পিছত বেছি ভূপেন হাজৰিকাৰ সমাধিটো খুলি দিয়ক আজিলৈকে এটাও গণ্ডগোল হোৱা নাই যিটো কাম জুবিনে জীয়াই থাকিছিল মোৰ ভাল লগা নাই কৰা নাছিল জুবিনৰ নাম লৈ জুবিনৰ মৃত্যুৰ পিছত এইবিলাক কাম আমি কৰিব নাপায় নামি আহিব তাৰমানে ইনডাইৰেক্টলি মানুহক উত্তেজিত কৰি দিয়ক বেলেগ কথা আৰু আমি উত্তেজিত কৰিব বিচাৰা কৰি দিয়ক বিৰুদ্ধে চৰকাৰ এইবিলাক কি কথা নতুন ল'ৰা উত্তেজিত হৈ যাব নতুন ল'ৰাৰ আৰু বেলেগ কাম সময় আছে আৰু সময় লাগিব নিজৰ প্লেনেটৰিয়ামত নাযায় ইউনিভাৰ্চিটিত নাযায় অসমখন চায়েন্স মিউজিয়ামত নাযায় কামাখ্যা মন্দিৰ ল'ৰাৰ অসমখন মাতৃভূমি নহয় তাৰ পিছত কোন যাব তাৰ ওচৰ চুবুৰীয়া ল'ৰাবিলাকে পঢ়িব নালাগে বেছি ভাল পায় সেইকাৰণে অসমত আজিলৈকে কৰিব নালাগিব মই ৰীতা চৌধুৰীৰ বক্তব্য এটা দেখিছোঁ মোৰ ভাল লগা নাই মাটিখিনি মৰমত দিলে গতিকে কৈছে ইয়াৰ পৰা মানসিক বেয়া উত্তেজিত কৰিব পৰা আমি এইবিলাকৰ বিৰুদ্ধে মানুহক উত্তেজিত কৰি আছে একমাত্ৰ আমি মনে আছিলোঁ তাৰ মানে এইটো নুবুজায় ভূপেন হাজৰিকাৰ বিৰুদ্ধেটো 10টা বজাৰ পিছত কোনো নাযায় ৰাতিপুৱা 6টাৰ পৰা অসমত কি নতুন নতুন নিয়ম আৰম্ভ কৰিব ইমান সময় আছে আৰু সময় লাগিব জুবিনে জীয়াই থাকোঁতে কেতিয়া যায় ইউনিভাৰ্চিটিত নাযায় চায়েন্স মিউজিয়ামত নাযায় মুকলি কৰি দিওঁ কামাখ্যা মন্দিৰত নাযায় যি কথা জুবিনে কোৱা নাছিল সেই কথা আমি কিয় তাৰ ওচৰ চুবুৰীয়া ল'ৰাবিলাকে পঢ়িব নালাগে কেতিয়াবা জুবিনে ডিমাণ্ড কৰিছিল নেকি যে ৰাতি দৰ্শনা কৰিব নালাগিব ভূপেন হাজৰিকাৰ সমাধিটো খুলি জীৱন আছে যোনে মাটিখিনি মৰমত দিলে যিটো কাম জুবিনে জীয়াই থকা চৰকাৰে উত্তেজিত জুবিনৰ নাম লৈ জুবিনৰ মৃত্যুৰ পিছত এইবিলাক কাম আমি কৰিব নাপায় একমাহ মই মনে মনে আছিলোঁ তাৰ মানে এইটো নুবুজায় ভূপেন হাজৰিকাৰ সমাধিটোতো 10টা বজাৰ পিছত 10টা জেগাত 11টা কৰি দিয়ক অসমত কি নতুন নতুন নিয়ম আৰম্ভ কৰিব নতুন ল'ৰা উত্তেজিত হৈ যাব জুবিনে জীয়াই থাকোঁতেতো কেতিয়াও কোৱা নাছিল যে ভূপেন হাজৰিকাৰ সমাধিটো নিজৰ অসমত নিজে উত্তেজিত হ'ব যি কথা জুবিনে কোৱা নাছিল সেই কথা আমি কিয় কওঁ নতুন ল'ৰাৰ অসমখন মাতৃভূমি নহয় কেতিয়াবা জুবিনে ডিমাণ্ড কৰিছিল নেকি যে ৰাতি 10টা বজাৰ পিছত বেছি ভূপেন হাজৰিকাৰ সমাধিটো খুলি দিয়ক আজিলৈকে এটাও গণ্ডগোল হোৱা নাই মই ৰীতা চৌধুৰীৰ জুবিনে জীয়াই থাকিছিল মোৰ ভাল লগা নাই কৰা নাছিল জুবিনৰ নাম লৈ জুবিনৰ মৃত্যুৰ পিছত এইবিলাক কাম আমি কৰিব নাপায় নামি আহিব তাৰমানে ইনডাইৰেক্টলি মানুহক উত্তেজিত কৰি দিয়ক বেলেগ কথা আৰু আমি উত্তেজিত কৰিব বিচাৰা কৰি দিয়ক বিৰুদ্ধে চৰকাৰ এইবিলাক কি কথা নতুন ল'ৰা উত্তেজিত হৈ যাব নতুন ল'ৰাৰ আৰু বেলেগ কাম সময় আছে আৰু সময় লাগিব নিজৰ প্লেনেটৰিয়ামত নাযায় ইউনিভাৰ্চিটিত নাযায় অসমখন চায়েন্স মিউজিয়ামত নাযায় কামাখ্যা মন্দিৰ ল'ৰাৰ অসমখন মাতৃভূমি নহয় তাৰ পিছত কোন যাব তাৰ ওচৰ চুবুৰীয়া ল'ৰাবিলাকে পঢ়িব নালাগে বেছি ভাল পায় সেইকাৰণে অসমত আজিলৈকে কৰিব নালাগিব মই ৰীতা চৌধুৰীৰ বক্তব্য এটা দেখিছোঁ মোৰ ভাল লগা নাই মাটিখিনি মৰমত দিলে গতিকে কৈছে ইয়াৰ পৰা মানসিক বেয়া উত্তেজিত কৰিব পৰা আমি এইবিলাকৰ বিৰুদ্ধে মানুহক উত্তেজিত কৰি আছে একমাত্ৰ আমি মনে আছিলোঁ তাৰ মানে এইটো নুবুজায় ভূপেন হাজৰিকাৰ সমাধিটোতো 10টা বজাৰ পিছত কোনো নাযায় ৰাতিপুৱা 6টাৰ পৰা অসমত কি নতুন নতুন নিয়ম আৰম্ভ কৰিব ইমান সময় আছে
আৰু সময় লাগিব জুবিনে জীয়াই থাকোঁতে কেতিয়া কোৱা নাছিল যে ভূপেন হাজৰিকাৰ সমাধিটো ৰাতি 10টাৰ পিছত মুকলি কৰি দিওঁ কামাখ্যা মন্দিৰত নাযায় যি কথা জুবিনে কোৱা নাছিল সেই কথা আমি কিয় তাৰ ওচৰ চুবুৰীয়া ল'ৰাবিলাকে পঢ়িব নালাগে কেতিয়াবা জুবিনে ডিমাণ্ড কৰিছিল নেকি যে ৰাতি 10টা কৰিব নালাগিব ভূপেন হাজৰিকাৰ সমাধিটো খুলি জীৱন আছে যোনে মাটিখিনি মৰমত দিলে যিটো কাম জুবিনে জীয়াই থকা দিনত কৰা নাছিল জুবিনৰ নাম লৈ জুবিনৰ মৃত্যুৰ পিছত এইবিলাক কাম আমি কৰিব নাপায় একমাহ মই মনে মনে আছিলোঁ তাৰ মানে এইটো নুবুজায় ভূপেন হাজৰিকা সমাধিটোতো 10টা বজাৰ পিছত 10টা জেগাত 11টা কৰি দিয়ক অসমত কি নতুন নতুন নিয়ম আৰম্ভ কৰিব নতুন ল'ৰা উত্তেজিত হৈ যাব জুবিনে জীয়াই থাকোঁতেতো কেতিয়াও কোৱা নাছিল যে ভূপেন হাজৰিকাৰ সমাধিটো ৰাতি 10টাৰ পিছত নিজে উত্তেজিত হ'ব যি কথা জুবিনে কোৱা নাছিল সেই কথা আমি কিয় কওঁ নতুন ল'ৰাৰ অসমখন মাতৃভূমি নহয় কেতিয়াবা জুবিনে ডিমাণ্ড কৰিছিল নেকি যে ৰাতি 10টা বজাৰ পিছত বেছি ভূপেন হাজৰিকাৰ সমাধিটো খুলি দিয়ক আজিলৈকে এটাও গণ্ডগোল হোৱা নাই যিটো কাম জুবিনে জীয়াই থাকি মোৰ ভাল লগা কৰা নাছিল জুবিনৰ নাম লৈ জুবিনৰ মৃত্যুৰ পিছত এইবিলাক কাম আমি কৰিব নাপায় নামি আহিব তাৰমানে ইনডাইৰেক্টলি মানুহক উত্তেজিত কৰি দিয়ক বেলেগ কথা আৰু আমি উত্তেজিত কৰিব বিচাৰা কৰি দিয়ক বিৰুদ্ধে চৰকাৰ এইবিলাক কি কথা নতুন ল'ৰা উত্তেজিত হৈ যাব নতুন ল'ৰাৰ আৰু বেলেগ কাম সময় আছে আৰু সময় লাগিব নিজৰ প্লেনেটৰিয়ামত নাযায় ইউনিভাৰ্চিটিত নাযায় অসমখন চায়েন্স মিউজিয়ামত নাযায় কামাখ্যা মন্দিৰ ল'ৰাৰ অসমখন মাতৃভূমি নহয় তাৰ পিছত কোন যাব তাৰ ওচৰ চুবুৰীয়া ল'ৰাবিলাকে পঢ়িব নালাগে বেছি ভাল পায় সেইকাৰণে সিহঁতি আজিলৈকে এটা কৰিব নালাগিব মই ৰীতা চৌধুৰীৰ বক্তব্য এটা জীৱন আছে ভাল লগা মাটিখিনি মৰমত দিলে গতিকে আকৌ কৈছে ইয়াৰ পৰা মানসিক বেয়া উত্তেজিত কৰিব পৰা আমি এইবিলাকৰ বিৰুদ্ধে মানুহক উত্তেজিত কৰি আছে একমাহ মনে মনে আছিলোঁ তাৰ মানে এইটো নুবুজায় ভূপেন হাজৰিকাৰ সমাধিটোতো 10টা বজাৰ পিছত কোনো নাযায় ৰাতিপুৱা 6টাৰ পৰা অসমত কি নতুন নতুন নিয়ম আৰম্ভ কৰিব ইমান সময় আছে আৰু সময় লাগিব জুবিনে জীয়াই থাকোঁতে কেতিয়া কোৱা নাছিল যে ভূপেন হাজৰিকাৰ সমাধিটো ৰাতি 10টাৰ পিছত মুকলি কৰি দিওঁ কামাখ্যা মন্দিৰত নাযায় যি কথা জুবিনে কোৱা নাছিল সেই কথা আমি কিয় তাৰ ওচৰ চুবুৰীয়া ল'ৰাবিলাকে পঢ়িব নালাগে কেতিয়াবা জুবিনে ডিমাণ্ড কৰিছিল নেকি যে ৰাতি 10টা কৰিব নালাগিব ভূপেন হাজৰিকাৰ সমাধিটো খুলি জীৱন আছে যোনে মাটিখিনি মৰমত দিলে যিটো কাম জুবিনে জীয়াই থকা দিনত কৰা নাছিল জুবিনৰ নাম লৈ জুবিনৰ মৃত্যুৰ পিছত এইবিলাক কাম আমি কৰিব নাপায় একমাহ মই মনে মনে আছিলোঁ তাৰ মানে এইটো নুবুজায় ভূপেন হাজৰিকাৰ সমাধিটোতো 10টা বজাৰ পিছত 10টা জেগাত 11টা কৰি দিয়ক অসমত কি নতুন নতুন নিয়ম আৰম্ভ কৰিব নতুন ল'ৰা উত্তেজিত হৈ যাব জুবিনে জীয়াই থাকোঁতেতো কেতিয়াও কোৱা নাছিল যে ভূপেন হাজৰিকাৰ সমাধিটো ৰাতি 10টাৰ পিছত নিজে উত্তেজিত হ'ব যি কথা জুবিনে কোৱা নাছিল সেই কথা আমি কিয় কওঁ নতুন ল'ৰাৰ অসমখন মাতৃভূমি নহয় কেতিয়াবা জুবিনে ডিমাণ্ড কৰিছিল নেকি যে ৰাতি 10টা বজাৰ পিছত বেছি ভূপেন হাজৰিকাৰ সমাধিটো খুলি দিয়ক আজিলৈকে এটাও গণ্ডগোল হোৱা নাই যিটো কাম জুবিনে জীয়াই থাকি মোৰ ভাল লগা কৰা নাছিল জুবিনৰ নাম লৈ জুবিনৰ মৃত্যুৰ পিছত এইবিলাক কাম আমি কৰিব নাপায় নামি আহিব তাৰমানে ইনডাইৰেক্টলি মানুহক উত্তেজিত কৰি দিয়ক বেলেগ কথা আৰু আমি উত্তেজিত কৰিব বিচাৰা কৰি দিয়ক বিৰুদ্ধে চৰকাৰ এইবিলাক কি কথা নতুন ল'ৰা উত্তেজিত হৈ যাব নতুন ল'ৰাৰ আৰু বেলেগ কাম সময় আছে আৰু সময় লাগিব নিজৰ প্লেনেটৰিয়ামত নাযায় ইউনিভাৰ্চিটিত নাযায় অসমখন চায়েন্স মিউজিয়ামত নাযায় কামাখ্যা মন্দিৰ ল'ৰাৰ অসমখন মাতৃভূমি নহয় তাৰ পিছত কোন যাব তাৰ ওচৰ চুবুৰীয়া ল'ৰাবিলাকে পঢ়িব নালাগে বেছি ভাল পায় সেইকাৰণে সিহঁতি আজিলৈকে এটা কৰিব নালাগিব মই ৰীতা চৌধুৰীৰ বক্তব্য এটা দেখিছোঁ মোৰ ভাল লগা মাটিখিনি মৰমত দিলে গতিকে আকৌ কৈছে ইয়াৰ পৰা মানসিক বেয়া উত্তেজিত কৰিব পৰা আমি এইবিলাকৰ বিৰুদ্ধে মানুহক উত্তেজিত কৰি আছে একমাহ আমি মনে আছিলোঁ তাৰ মানে এইটো নুবুজায় ভূপেন হাজৰিকাৰ সমাধিটোতো 10টা বজাৰ পিছত কোনো নাযায় ৰাতিপুৱা 6টাৰ পৰা অসমত কি নতুন নতুন নিয়ম আৰম্ভ কৰিব ইমান সময় আছে আৰু সময় লাগিব জুবিনে জীয়াই থাকোঁতে কেতিয়া কোৱা নাছিল যে ভূপেন হাজৰিকাৰ সমাধিটো ৰাতি 10টাৰ পিছত মুকলি কৰি দিওঁ কামাখ্যা মন্দিৰত নাযায় যি কথা জুবিনে কোৱা নাছিল সেই কথা আমি কিয় তাৰ ওচৰ চুবুৰীয়া ল'ৰাবিলাকে পঢ়িব নালাগে কেতিয়াবা জুবিনে ডিমাণ্ড কৰিছিল নেকি যে ৰাতি 10টা কৰিব নালাগিব ভূপেন হাজৰিকাৰ সমাধিটো খুলি জীৱন আছে যোনে মাটিখিনি মৰমত দিলে যিটো কাম জুবিনে জীয়াই থকা দিনত কৰা নাছিল জুবিনৰ নাম লৈ জুবিনৰ মৃত্যুৰ পিছত এইবিলাক কাম আমি কৰিব নাপায় একমাহ মই মনে মনে আছিলোঁ তাৰ মানে এইটো নুবুজায় ভূপেন হাজৰিকাৰ সমাধিটোতো 10টা বজাৰ পিছত 10টা জেগাত 11টা কৰি দিয়ক অসমত কি নতুন নতুন নিয়ম আৰম্ভ কৰিব নতুন ল'ৰা উত্তেজিত হৈ যাব জুবিনে জীয়াই থাকোঁতেতো কেতিয়াও কোৱা নাছিল যে ভূপেন হাজৰিকাৰ সমাধিটো ৰাতি 10টাৰ পিছত নিজে উত্তেজিত হ'ব যি কথা জুবিনে কোৱা নাছিল সেই কথা আমি কিয় কওঁ নতুন ল'ৰাৰ অসমখন মাতৃভূমি নহয় কেতিয়াবা জুবিনে ডিমাণ্ড কৰিছিল নেকি যে ৰাতি 10টা বজাৰ পিছত বেছি ভূপেন হাজৰিকাৰ সমাধিটো খুলি দিয়ক আজিলৈকে এটাও গণ্ডগোল হোৱা নাই যিটো কাম জুবিনে জীয়াই থাকি মোৰ ভাল লগা কৰা নাছিল
জুবিনৰ নাম লৈ জুবিনৰ মৃত্যুৰ পিছত এইবিলাক কাম আমি কৰিব নাপায় নামি আহিব তাৰমানে ইনডাইৰেক্টলি মানুহক উত্তেজিত কৰি দিয়ক বেলেগ কথা আৰু আমি উত্তেজিত কৰিব বিচাৰা কৰি দিয়ক বিৰুদ্ধে চৰকাৰ এইবিলাক কি কথা নতুন ল'ৰা উত্তেজিত হৈ যাব নতুন ল'ৰাৰ আৰু বেলেগ কাম নাই সময় আছে আৰু সময় লাগিব নিজৰ প্লেনেটৰিয়ামত নাযায় ইউনিভাৰ্চিটিত নাযায় অসমখন চাইন্স মিউজিয়ামত নাযায় কামাখ্যা মন্দিৰ ল'ৰাৰ অসমখন মাতৃভূমি নহয় তাৰ পিছত কোন যাব তাৰ ওচৰ চুবুৰীয়া ল'ৰাবিলাকে পঢ়িব নালাগে বেছি ভাল পায় সেইকাৰণে অসমত আজিলৈকে কৰিব নালাগিব মই ৰীতা চৌধুৰীৰ বক্তব্য এটা দেখিছোঁ মোৰ ভাল লগা মাটিখিনি মৰমত দিলে গতিকে আকৌ কৈছে ইয়াৰ পৰা মানসিক বেয়া উত্তেজিত কৰিব পৰা আমি এইবিলাকৰ বিৰুদ্ধে মানুহক উত্তেজিত কৰি আছে একমাত্ৰ আমি মনে আছিলোঁ তাৰ মানে এইটো নুবুজায় ভূপেন হাজৰিকাৰ বিৰুদ্ধেটো 10টা বজাৰ পিছত কোনো নাযায় ৰাতিপুৱা 6টাৰ পৰা অসমত কি নতুন নতুন নিয়ম আৰম্ভ কৰিব ইমান সময় আছে আৰু সময় লাগিব জুবিনে জীয়াই থাকোঁতে কেতিয়া যায় ইউনিভাৰ্চিটিত নাযায় চাইন্স মিউজিয়ামত নাযায় মুকলি কৰি দিয়ক কামাখ্যা মন্দিৰত নাযায় যি কথা জুবিনে কোৱা নাছিল সেই কথা আমি কিয় তাৰ ওচৰ চুবুৰীয়া ল'ৰাবিলাকে পঢ়িব নালাগে কেতিয়াবা জুবিনে ডিমাণ্ড কৰিছিল নেকি যে ৰাতি পঢ়া-শুনা কৰিব নালাগিব ভূপেন হাজৰিকাৰ সমাধিটো খুলি জীৱন আছে যোনে মাটিখিনি মৰমত দিলে যিটো কাম জুবিনে জীয়াই থকা চৰকাৰে উত্তেজিত জুবিনৰ নাম লৈ জুবিনৰ মৃত্যুৰ পিছত এইবিলাক কাম আমি কৰিব নাপায় একমাহ মই মনে মনে আছিলোঁ তাৰ মানে এইটো নুবুজায় ভূপেন হাজৰিকাৰ সমাধিটোতো 10টা বজাৰ পিছত 10টা জেগাত 11টাই কৰি দিয়ক অসমত কি নতুন নতুন নিয়ম আৰম্ভ কৰিব নতুন ল'ৰা উত্তেজিত হৈ যাব জুবিনে জীয়াই থাকোঁতেতো কেতিয়াও কোৱা নাছিল যে ভূপেন হাজৰিকাৰ সমাধিটো নিজৰ অসমত নিজে উত্তেজিত হ'ব যি কথা জুবিনে কোৱা নাছিল সেই কথা আমি কিয় কওঁ নতুন ল'ৰাৰ অসমখন মাতৃভূমি নহয় কেতিয়াবা জুবিনে ডিমাণ্ড কৰিছিল নেকি যে ৰাতি 10টা বজাৰ পিছত বেছি ভূপেন হাজৰিকাৰ সমাধিটো খুলি দিয়ক আজিলৈকে এটাও গণ্ডগোল হোৱা নাই মই ৰীতা চৌধুৰীৰ জুবিনে জীয়াই দেখিছোঁ মোৰ ভাল লগা নাই কৰা নাছিল জুবিনৰ নাম লৈ জুবিনৰ মৃত্যুৰ পিছত এইবিলাক কাম আমি কৰিব নাপায় নামি আহিব তাৰমানে ইনডাইৰেক্টলি মানুহক উত্তেজিত কৰি দিয়ক বেলেগ কথা আৰু আমি উত্তেজিত কৰিব বিচাৰা কৰি দিয়ক বিৰুদ্ধে চৰকাৰ এইবিলাক কি কথা নতুন ল'ৰা উত্তেজিত হৈ যাব নতুন ল'ৰাৰ আৰু বেলেগ কাম নাই সময় আছে আৰু সময় লাগিব নিজৰ প্লেনেটৰিয়ামত নাযায় ইউনিভাৰ্চিটিত নাযায় অসমখন চাইন্স মিউজিয়ামত নাযায় কামাখ্যা মন্দিৰ ল'ৰাৰ অসমখন মাতৃভূমি নহয় তাৰ পিছত কোন যাব তাৰ ওচৰ চুবুৰীয়া ল'ৰাবিলাকে পঢ়িব নালাগে বেছি ভাল পায় সেইকাৰণে অসমত আজিলৈকে কৰিব নালাগিব মই ৰীতা চৌধুৰীৰ বক্তব্য এটা দেখিছোঁ মোৰ ভাল লগা মাটিখিনি মৰমত দিলে গতিকে আকৌ কৈছে ইয়াৰ পৰা মানসিক বেয়া উত্তেজিত কৰিব পৰা আমি এইবিলাকৰ বিৰুদ্ধে মানুহক উত্তেজিত কৰি আছে একমাত্ৰ আমি মনে আছিলোঁ তাৰ মানে এইটো নুবুজায় সকলোৰে বিৰুদ্ধে চৰকাৰ কঠোৰ হ'ব ৰাতিপুৱা 6টাৰ পৰা 10টা ইমান সময় আছে আৰু সময় লাগিব মানুহ প্লেনেটৰিয়ামত নাযায় ইউনিভাৰ্চিটিত নাযায় চাইন্স মিউজিয়ামত নাযায় কামাখ্যা মন্দিৰত নাযায় ৰাতি 10টাৰ পিছত কোন যাব তাৰ ওচৰ চুবুৰীয়া ল'ৰাবিলাকে পঢ়িব নালাগিব সিহঁতি কি পঢ়া-শুনা কৰিব নালাগিব সিহঁতৰতো এটা জীৱন আছে যোনে মাটিখিনি মৰমত দিলে গতিকে চৰকাৰে উত্তেজিত কৰিব পৰা শক্তিবিলাকৰ বিৰুদ্ধে কঠোৰ হ'ব একমাহ মই মনে মনে আছিলোঁ তাৰ মানে এইটো নুবুজায় ভূপেন হাজৰিকাৰ সমাধিটোতো 10টা বজাৰ পিছত কোনো নাযায় এইবিলাক অসমত কি নতুন নতুন নিয়ম আৰম্ভ কৰিব খুজিছে জুবিনে জীয়াই থাকোঁতেতো কেতিয়াও কোৱা নাছিল যে ভূপেন হাজৰিকাৰ সমাধিটো ৰাতি 10টাৰ পিছত মুকলি কৰি দিয়ক যি কথা জুবিনে কোৱা নাছিল সেই কথা আমি কিয় কওঁ কেতিয়াবা জুবিনে ডিমাণ্ড কৰিছিল নেকি যে ৰাতি 10টা বজাৰ পিছত ভূপেন হাজৰিকাৰ সমাধিটো খুলি দিয়ক বুলি যিটো কাম জুবিনে জীয়াই থকা দিনত কৰা নাছিল জুবিনৰ নাম লৈ জুবিনৰ মৃত্যুৰ পিছত এইবিলাক কাম আমি কৰিব নাপায় ক'ব পাৰে 10টা জেগাত 10:30 কৰি দিয়ক বেলেগ কথা বোলে 10টাৰ জেগাত 11টা কৰি দিয়ক বেলেগ কথা কিন্তু এইবিলাক কি কথা নতুন ল'ৰা উত্তেজিত হৈ যাব নতুন ল'ৰাৰ আৰু বেলেগ কাম নাই উত্তেজিত হ'ব নিজৰ অসমত নিজে উত্তেজিত হ'ব অসমখন তেওঁলোকৰ জন্মভূমি নহয় নতুন ল'ৰাৰ অসমখন মাতৃভূমি নহয় নতুন ল'ৰাই মোতকৈ অসমক বেছি ভাল পায় সেইকাৰণে অসমত আজিলৈকে এটাও গণ্ডগোল হোৱা নাই মই ৰীতা চৌধুৰী আৰু লগে লগে আমি লাষ্ট ডেট 8-9-7 আমি চাৰ্জশ্বিট দি দিওঁ আমি জুবিন গাৰ্গৰ মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বিট আমি 17 ডিচেম্বৰৰ আগতে দিব লাগে মই টাৰ্গেট দিছোঁ যে 8 তাৰিখমানৰ ভিতৰতে যাতে দিব পাৰে আৰু আমি সকলো ফালৰ পৰা এতিয়া প্ৰস্তুত বিদেশত যদি কিবা ঘটনা হয়
চাৰ্জশ্বিট দিয়াৰ আগতে গৃহ মন্ত্ৰালয়ৰ এটা অনুমোদন লাগে। কালি মই গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকো সাক্ষাৎ কৰি আহিছোঁ, যাতে আমি অনুমোদনটো সোনকালে পাব পাৰোঁ। গতিকে মই ভাবোঁ যে অহা ৩-৪ দিনৰ ভিতৰতে SITয়ে MHCলৈকে লিখিব, মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছলৈকে অনুমোদন আমি পাই যাম আৰু লগে লগে আমি লাষ্ট ডেট 8-9-7 আমি চাৰ্জশ্বিট দি দিম। আমি জুবিন গাৰ্গৰ মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই, জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বিট আমি 17 ডিচেম্বৰৰ আগতে দিব লাগে। মই টাৰ্গেট দিছোঁ যে 8 তাৰিখমানৰ ভিতৰতে যাতে দিব পাৰে আৰু আমি সকলো ফালৰ পৰা এতিয়া প্ৰস্তুত। বিদেশত যদি কিবা ঘটনা হয়, চাৰ্জশ্বিট দিয়াৰ আগতে গৃহ মন্ত্ৰালয়ৰ এটা অনুমোদন লাগে। কালি মই গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকো সাক্ষাৎ কৰি আহিছোঁ, যাতে আমি অনুমোদনটো সোনকালে পাব পাৰোঁ। গতিকে মই ভাবোঁ যে অহা 3-4 দিনৰ ভিতৰতে SITয়ে MHCলৈকে লিখিব, মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছলৈকে অনুমোদন আমি পাই যাম আৰু লগে লগে আমি লাষ্ট ডেট 8-9-7 আমি চাৰ্জশ্বিট দি দিম। আমি জুবিন গাৰ্গৰ মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই, জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বিট আমি 17 ডিচেম্বৰৰ আগতে দিব লাগে। মই টাৰ্গেট দিছোঁ যে 8 তাৰিখমানৰ ভিতৰতে যাতে দিব পাৰে আৰু আমি সকলো ফালৰ পৰা এতিয়া প্ৰস্তুত। বিদেশত যদি কিবা ঘটনা হয়, চাৰ্জশ্বিট দিয়াৰ আগতে গৃহ মন্ত্ৰালয়ৰ এটা অনুমোদন লাগে। কালি মই গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকো সাক্ষাৎ কৰি আহিছোঁ, যাতে আমি অনুমোদনটো সোনকালে পাব পাৰোঁ। গতিকে মই ভাবোঁ যে অহা 3-4 দিনৰ ভিতৰতে SITয়ে MHCলৈকে লিখিব, মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছলৈকে অনুমোদন আমি পাই যাম আৰু লগে লগে আমি লাষ্ট ডেট 8-9-7 আমি চাৰ্জশ্বিট দি দিম। চলি আছে, আজিওতো বিহালীততো নটিছৰ কাম চলি আছে। গতিকে মিয়াৰ শান্তি নাই, অবৈধ মিয়াৰ শান্তি নাই যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছোঁ। সমাধিত গৈ সেৱা কৰিলেও শান্তি নাই। গতিকে যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছোঁ, অবৈধ মিয়া টেনশ্যনত থাকিবই লাগিব। মই নাথাকিলে বেলেগ কথা। চলি আছে, আজিওতো বিহালীততো নটিছৰ কাম চলি আছে। গতিকে মিয়াৰ শান্তি নাই, অবৈধ মিয়াৰ শান্তি নাই যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছোঁ। সমাধিত গৈ সেৱা কৰিলেও শান্তি নাই। গতিকে যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছোঁ, অবৈধ মিয়া টেনশ্যনত থাকিবই লাগিব। মই নাথাকিলে বেলেগ কথা। চলি আছে, আজিওতো বিহালীততো নটিছৰ কাম চলি আছে। গতিকে মিয়াৰ শান্তি নাই, অবৈধ মিয়াৰ শান্তি নাই যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছোঁ। সমাধিত গৈ সেৱা কৰিলেও শান্তি নাই। গতিকে যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছোঁ,